Hello everyone, কেনে খবৰ হাতি সবৰে আই থিংক সবে ভালে আছা তো বহুত দিনৰ মূৰত আকৌ আৰম্ভ কৰো মানে আকৌ লগ পালো সবৰে প্ৰিপাৰেচন ঠিকে চলি আছে যেন পাও সবে পঢ়াবাতি ঠিকে কৰি আছা আই থিংক মই ভাবো তেনকে আৰু আজি আমি এটা ইম্পৰ্টেন্ট টপিক এটা ইম্পৰ্টেন্ট চেপ্টাৰ পঢ়বা যাইছো জিতুৰ পৰা বহুতখিনি মাৰ্কস আহে HSLC এক্সামত তো ক্লাস 10 ৰ চেপ্টাৰ নম্বৰ 10 যিটো নাম হৈছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ তো এইটো চেপ্টাৰত মানে কি কথাটো হল যে এই চেপ্টাৰটো কিছু বহুতে টান পায় কাৰণ এইটো চেপ্টাৰত অংক আছে আৰু অংকক লৈতো বহুতে ভয় কৰে হয় না কিন্তু এই চেপ্টাৰত ভয় কৰিব লগা একো নাই কাৰণ মই আছো তো আজি আমি এই চেপ্টাৰটোৰ একেবাৰে সীমা শেষ মানে একদম ফিনিশ কৰি দিম এই চেপ্টাৰটো দিমাগৰ ভিতৰত একেবাৰে ফিটিং হৈ যাব তহঁতে একেবাৰে টেনচন নলবি এই চেপ্টাৰটো পঢ়বা আৰম্ভ কৰছা যেহেতু পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ ভিতৰত যি আছে সব শেষ কমপ্লিট যিমান দীঘল ভিডিও হয় বাস চালি হল ততে তো এই চেপ্টাৰটোত মেইনলি MCQ আহিব ইয়াৰ পৰা 2-3 মাৰ্কছৰ কুৱেশ্যন আহিব 3 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু অংকত এটা আহিব 100% এটা অংক আহিব এই চেপ্টাৰত ফিক্স কৰিলো আৰু MCQ আহিব আচ্ছা ওকে কি আহে কি নাহে এইটো বিষয়ৰ কথা আমি আলোচনা কৰিম তো এই চেপ্টাৰটোৰ নামটো প্ৰথমতে বুজিব চেষ্টা কৰো হেৰি হল পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ নামটো আমি প্ৰথমতে বুজিব চেষ্টা কৰো পোহৰ কি জানানে তহঁতে স্যাৰ পোহৰ হৈছে বগা বগা বস্তু আৰে ভাই বগা বস্তু নহয় পোহৰ নহলিতো দেখাই নাপা না তই পোহৰ নহলি দেখা পাই নেকি চাও এতিয়া পোহৰ নহলি তহঁতে মোক দেখাই নাপলি হয় এনে কলিয়া মই এনে কলিয়া তহঁতে দেখাই নাপলি হয় তো পোহৰ থাকা কাৰণে দেখা পাইছে তহঁতে হয় লাইটৰ পোহৰ থাকা কাৰণে মোক কি কৈছে দেখা পাইছে দিনত কে দেখা পায় মানুহবিলাক সূৰ্যৰ পোহৰ থাকা কাৰণে তই মোক এটা কথা কও লাইট ৰাতি যদি লাইট অফ কৰি দাও বস্তু দেখা পায় নেকি দেখা নাপায় কে কাৰণ পোহৰ নাই তাৰমানে পোহৰ এনেকুৱা এটা বস্তু যোনটো বস্তুৰ কাৰণে আমি বস্তুগিলা দেখা পাইছো বেলেগ বস্তুগিলা দেখা পাইছো কবা গেলি হয় না তো পোহৰ হৈছে এটা শক্তি যাৰ কাৰণে আমি বস্তু দেখা পাইছো সিম্পল কথা পোহৰ এবিধ শক্তি পৰীক্ষা আহিব নেকি স্যার পোহৰ কি আরে পৰীক্ষাত হাল হৰ কে কথা আছে তো দিমাগত জানবা লাগব না প্ৰথমতে পোহৰ মানে কি বস্তুটো খুমাবা লাগব না পোহৰ কি এবিধ শক্তি যাৰ দ্বাৰা বস্তু দেখা পাও এৰে কেইটামান গাধাৰ মাথাত এটা প্ৰশ্ন আছে যে স্যার চকু দি দেখা পাব অলৰেডিটো দেখা নাপাও তো এটা লেকচাৰ যে পোহৰ এবিধ শক্তি যাৰ দ্বাৰা বস্তু দেখা পাও এবে গৰু চকু দি দেখা পা কিন্তু মোক এটা কথা কও আন্ধাৰ হলি তই বস্তু দেখা পা নি চকু মেলি থাক আন্ধাৰত চকু একেবাৰে মেলি ডাঙৰ কৰি দি আন্ধাৰত দেখা নাপায় কিয়া কাৰণ পোহৰ অবিহনে বস্তু দেখাই নাপায় এটা পোহৰ থাকলি দেখা কেনেকা পাও হইতো ছবি এটা বস্তু আছে ধৰিলো এখন চেয়াৰ আছে ৰাইট এনসার এটা তো এতে আছা তোর এটা চকু হয় এটা চকু তো এই চেয়াৰখন কেইটা দেখা পাবি কচোন কবার পৰাই পোহৰ আহি আছে আৰু থুন্দ পারব আৰু এই পোহৰ যাই চকুত সোমাব তেতিয়া চেয়াৰখন দেখা পাবি এনেকুৱা হবে মই এই বহিখন দেখা পাইছো কেনেকৈ দেখা পাইছো কবার পৰা পোহৰ আহি এই বহিত খুন্দ খাইছে আৰু খুন্দ খাই কিনে আহি মোৰ চকুত পচি সেইকাৰণে দেখা পাইছো যদি খুন্দ খাই কিনে ঘূৰি নাহিলে তেতিয়াহ'লে দেখা নাপালো হয় তাৰ মানে কলা বস্তুগিলা কি দেখা নাপাও নেকি কলা বস্তু যোনগিলা আছে যিমান কলা বস্তু আছে যেনে তই কলা তো তন্দুক মানুহ যি দেখা নাপায় কেতিয়াবা খুন্দ খাই মৰে তন্দুক মাথাত কে কাৰণটো হৈছে যে তন্দাতে পোহৰ যাই কিনে সুমে যায় ঘূৰি নাহে বুজি পাইছা না কলা বস্তুত পোহৰ সুমে কিনে ঘূৰি নাহে সেইকাৰণে বস্তুটো দেখা নাপায় মানে কলা দেখা পায় অবভিয়াসলি হেতুৱে তো পোহৰ এনেকুৱা এটা শক্তি যাৰ দ্বাৰা আমি বস্তু দেখা পাওঁ এটা এই যেটো ঘটনা হৈছিতে পোহৰ আহি কবাত খুন্দ খাই কিনে আমাৰ চকুত সুমেছি এই ঘটনাটো কয়তো প্ৰতিফলন বুলি কয় ভাই পোহৰ যাই কিনে খুন্দ খাই ঘূৰি আটো প্ৰতিফলন দ্যাটস ইট খতম ভাই পোহৰৰ প্ৰতিফলন কি বুজি পাইছা না পোহৰ গেছি যাই কিনে খুন্দ খাইছে ঘূৰিছি স্যার পোহৰ খুন্দ খাই কিনে ঘূৰিও পোহৰ দেখাই নাপা ভাই পোহৰ দেখা নাপায় মোক এটা কথা বায়ু দেখা পাইছা নেকি তই হাৱা হুক মাৰ দিলি উৰে যাবি হুক নমাছৰ নিচিনা তোৰ চেহাৰা তো উৰে যি যাবি ফু মাৰ দিলি যে উৰে যা তই সেই উৰে বতাহটো দেখা পাইছা নেকি নাই পাৱা না কিন্তু উৰেটো গেছে না তই ভাই তো ঠিক সেনকে পোহৰৰ এটা শক্তি কিন্তু দেখা নাপায় কিন্তু পোহৰৰ দ্বাৰা বস্তু দেখা পায় বুজি পাইছা পোহৰ যাই কিনে খুন্দ খাব ঘূৰি আহিব এই খুন্দ খাই ঘূৰি আতকে কি বুলি ক'ব প্ৰতিফলন স্যার যদি খুন্দ খাই ঘূৰি নাহে সুমে যায় যেনে মোৰ মই কলিয়া মোৰ তাতে সুমে গেছি
হয়নে নহয় সেইটো ভাবিছা তোৰ তাতে পোহৰ আহি কিনে সোমে যোৱাটো প্ৰতিসৰণ হ'ব পোহৰ আহি কিনে শুণ্ড হয় ঘূৰি অহাটো প্ৰতিফলন পোহৰ আহি শুণ্ড হয় সোমে যোৱাটো প্ৰতিসৰণ দ্যাটছ ইট পোহৰ প্ৰতিফলন সোমে চিনা মাথাত চাওক ভালকৈ ডেফিনেশ্যন লিখি দিছোঁ চাওক পোহৰ কি বুজিবি পোহৰ হৈছে এটা শক্তি যাৰ দ্বাৰা বস্তু দেখা পায় এই পোহৰ প্ৰতিফলন প্ৰথমতে পোহৰ প্ৰতিফলন পোহৰ কি প্ৰতিফলন চাও প্ৰতিফলন স্যাৰ পোহৰৰ বিষয়ে আৰু দুটামান কথা ৰৈ গেল গম পাও কম পোহৰৰ বিষয়ে কি কথা ৰৈছি স্যাৰ পোহৰে কেনেকৈ যায় পোহৰে সদায় সৰল ৰেখাৰে যায় সৰল ৰেখা কে স্যাৰ বেকা কেন হয় কাৰণ বেকা এইকাৰণে নহয় কাৰণটো হৈছে পোহৰ সদায় চিধা তন্দৰ নিচিনা নহয় এফালে যায় আপি দেখিলি এফালে যাবি এফালে আপি দেখিলি সেফালে যাবি সেনেকুৱা নহয় চিধা চলি পোহৰ সদায় চিধাই যাব অংকে তাক যোনফালে তই যাবা দিছে এফালে গুচি যাবহি হা এনেকুৱা স্যাৰ যদি এতে পোহৰ যাবা নোৱাৰা কৰি দিওঁ এটা বাধা দি দিওঁ কি হ'ব তাতে কথা আছে দুটা যদি পোহৰৰ গতিপথত এটা সৰু বাধা আহে প্ৰতিফলন পোহৰৰ আগত এইখিনি চাইলো চৰি পোহৰৰ ৰাস্তাটোত সৰু বাধা যদি আহে এটা খুন্দ খাই কিনে অলপ বেকা হৈ যাব স্যাৰ পোহৰে বোলে বেকা হৈ নাযায় আবে গৰু এইটো মাৰা নাই এনেকৈ যাই আছিল অলপমান খুন্দ খাই চিধাই গৈছি না এতে খুন্দ খাইতো চিধাই গৈছি না এইটো মানে এই যোনটো পথ আছিল তাৰ এই পথটো সলনি হৈছে কিন্তু সি বেকাটো হৈ যোৱা নাই না খুন্দ খাই তোৰ নিচিনা তই জোহাই আপি দেখা তিৰি দেখা সহায় যা ইটো সেনেকুৱা নহয় না ই চিধাই যাই আছিল পোহৰৰ গতিপথত এটা ক্ষুদ্ৰ বাধা আছে যাৰ কাৰণে সি গতিপথটো অলপমান পৰিৱৰ্তন হৈ বেকাকৈ যোৱাৰ প্ৰবৃত্তি দেখাইছে ইয়াকে ক'ব অপৱৰ্তন কি ক'ব অপৱৰ্তন কি পৰীক্ষাত আহিব পাৰে অপৱৰ্তন কি লিখিলো ডেফিনেশ্যন কৈ আছোঁ মই লিখি নাযাওঁ ইমান টাইম নাই পোহৰৰ গতিপথত লিখছে নাই কলম লৈ লেখ বাবু কি কৰি হিচাপে মেট্ৰিক পৰীক্ষা কালিক গেলি এতিয়াও তোৰ সেই আগৰ দিনৰ নিচিনা আগৰ টাইমৰ নিচিনা মোবাইল এনেকৈ হাতত লৈ এতিয়াও চাই আছা নেকি বহি ওলাই না পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বাধা এটি পালে পোহৰে পোনে পোনে যোৱাৰ সলনি বেকাকৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায় প্ৰবৃত্তি বানান নাজনা ভাই প্ৰবৃত্তি দেখুৱায় ইয়াকে অপৱৰ্তন বোলে মনত থাকিব না স্যাৰ যদি সৰু বাধা জেগাত ডাঙৰ বাধা আহে তেতিয়া কি হ'ব এবাৰ খেলা জম্বু কি হ'ব পোহৰৰ ডাঙৰ বাধা দি দিছে পোহৰে খুন্দ খাই কিনে যদি এৰে ভিতৰত সোমাই যাব নোৱাৰে ই ঘূৰি যাব অংকে স্যাৰ এনকে কিয় ঘূৰি গেল এনকে কিয় নগেল সেইটো কথা তাতে আছে কিন্তু কেনেকৈ ঘূৰি যায় সেইটো চাম আমি ঠিক আছে এটা লাষ্ট মোক এটা কথা কওঁ তুমিতো ক্ৰিকেট খেলে পাইছা হয় না যোনে ক্ৰিকেট খেলে পোৱা নাই তো মৰি যা জীয়াই থাকিব নেকি ক্ৰিকেট খেলাওঁতে বলটো চাবি বলটো তই যদি এইটো ছিষ্টেমত মাৰা এই এংগলটোত মাৰা বলটো খুন্দ খাই কিনে ওপৰত উঠিব নে নহয় আবে গৰু বলটো যদি তই এনকে মেচছে খুন্দ খাই এনকে যাব না এনকে যায় এনকে উঠবো নেকি সি যাদু আছে নেকি তাৰ নিজাকে বলটো যিটো এংগলত মানে যিমান বেকা কৰি খুন্দ খাব সিমান বেকা কৰি উঠবো হয়নে নহয় আকৌ এই বলটোতে মাৰি দিছে তই এইটো ছিষ্টেমত বলটো এনকে উঠবো নেকি এফালে উঠবো নেকি মাথা গৰম উঠছে নেকি তোৰ বলটো এইটো ছিষ্টেমত উঠবো নাই বেছি বেকা আছে বলটো এনকে উঠবো ৰাইট স্যাৰ যিমান বেকা কৰি আছিল সিমান বেকা কৰিয়ে যাব এইটো কথা বুজি পাইছোঁ পোহৰো এনেকুৱা ছিষ্টেম কি ছিষ্টেম যে পোহৰে যিটো এটা পথেৰে আহি খুন্দ খাব হয় এইটো এটা মাধ্যম হয় না মাধ্যম মানে কি যাৰ মাজেৰে যায় এইটো বায়ু হয় না বায়ুৰ মাজেৰে আহিছে বায়ু মানে পাদা নহয় গৰু বায়ু মানে পাদা নহয় বায়ু মানে এই বায়ু এয়াৰ এই এয়াৰৰ মাজেৰে পোহৰ আছে বায়ুৰ মাজেৰে পোহৰ আছে খুন্দ খাইছে কাঠৰ টুকুৰা ধৰিলো বা কিবা টুকুৰা আৰু তোৰে দিলৰ টুকুৰা দে তাই ভাঙি থৈ গৈছি না তোৰ দিলৰ টুকুৰা বাচা প্ৰেম হালি এতে খুন্দ খাই কিনে কি হৈছে এফালে গতি কৰছি ইমান বেকা মোৰ হঠান এফালে গতি কৰছি এতিয়া এডাল চিধাকৈ যদি আস্তা নাই এডালক ক'ব লম্ব আনছি না এডালৰ নাম হ'ব অভিলম্ব আৰু এই অভিলম্বডালৰ এই চাইডে থাকিব এই আহা ৰশ্মিডাল পোহৰ এনেকৈ আহিছে তো মই টৰ্চ থাকিলে দেখাই দিব পাৰিলোঁ টৰ্চো নাই বৰ দুখীয়া মানুহ টৰ্চ ধৰিলে টৰ্চ মাৰি দিছোঁ এইটো টৰ্চ বুলি ধৰ টৰ্চ মাৰি দিছোঁ টৰ্চ মানে কৈছে লেজাৰ লাইট বুলি ধৰ লেজাৰ লাইট মাৰি দিছোঁ টিউকৈ লাইট গৈছে খুন্দা খাইছে
আকৌ লাইটটো এনেকৈ উঠি যাব হয় আইনা যদি এখন থৈ দিওঁ আইনা লেজাৰ লাইটটো তেনেকৈ এই তহঁতে এটা কাম কৰিছে না কেতিয়াবা ৰ'দ দিলি ঘৰৰ বাহিৰত থাকলি আইনাখনেদি এনেকৈ সূৰ্যৰ পোহৰটো এনেকৈ এই ঘৰৰ ভিতৰ ফালে মাৰি গৈছে না ভাল লাগে চৰাইক মাৰি কিনে ভাল লাগে মানুহৰ মুখত মাৰি থকা মানে অসভ্য ভাৱ এই সেই কথাটো চাওঁ তো এটা সূৰ্যৰ পোহৰ আছে এনেকৈ পচি টিউ এনেকৈ ঘূৰি গৈছে এই যিটো আছি পোহৰ আছি তো আছি গতিকে আপতিত ৰশ্মি আপতিত ৰশ্মি যিটো পথেৰে পোহৰ আছে সেইটো কি ক'ব আপতিত ৰশ্মি আৰু এই আপতিত ৰশ্মি এডাল যোনডাল লম্ব আছে তাৰ লগত এটা কোণ কৰিব সেইটো ক'ব আপতন কোণ কি কোণ আপতন কোণ আৰু এই যিডাল এই ঘটনাটো কি হ'ল ছাৰ এইটোকে কয় এইটো প্ৰতিফলন সেইটোকে কি কয় প্ৰতিফলন এই প্ৰতিফলনৰ পিছত যিডাল ৰশ্মি ঘূৰি গৈছে এডাল কি ক'ব প্ৰতিফলিত ৰশ্মি মানে এই ৰশ্মি তোৰ একচোন নাম বুলি ভাবিছানে ৰশ্মি মানে সেই ৰশ্মি নহয় পোহৰৰ ৰশ্মি এই প্ৰতিফলিত ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মিয়ে যোনটো অবিলম্বৰ লগত কোণ কৰিব সেই আৰটো কি হ'ব জানা নাই সেইটো কি হ'ব জানা নাই প্ৰতিফলন কোণ বুজি পাইছা না তোকে কৈছোঁ বুজি পাইছা নাই কি কৈছি যোনডাল ৰশ্মি আহিব সেইডালক কি ক'ব আপতিত ৰশ্মি আৰু প্ৰতিফলন হোৱাৰ পিছত যোনডাল ৰশ্মি গুচি যাব সেইডালক কি ক'ব প্ৰতিফলিত ৰশ্মি আৰু মাজত থকাডাল অবিলম্ব আৰু এই ঘটনাটোক কি ক'ব প্ৰতিফলন তো এতিয়া চাওঁ বায়ুৰ মাজেৰে আছিল আহি কবাৰ এটাই খুন্দ সাঁচি বেলেগ মাধ্যম এটাত খুন্দ সাঁচি আকৌ বায়ুৰ মাজলৈ গুচি গৈছে তো ইয়াকে কয় প্ৰতিফলন পোহৰে কোনো এটা মাধ্যমৰ মাজেৰে আহি অন্য এটা মাধ্যমত পৰি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি যোৱাটোকে কি বোলে পোহৰৰ প্ৰতিফলন বোলে লিখিব পাৰা পোহৰে কোনো মাধ্যমৰ মাজেৰে আহি পুনৰ আগৰ মাধ্যমলৈ ঘূৰি বা উভতি যি লেখা ঘূৰি যোৱা ঘটনাক प्रतिफलन बोले क्या यहां तक समझ में आया बाबू भैया बोलिए यहां तक समझ में आया क्या तो এইটো আপতন কোণ আপতিত ৰশ্মি আৰু বিলম্বৰ মাজত থকা কোণটো আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মি আৰু বিলম্বৰ মাজত থকাটো প্ৰতিফলন কোণ এতিয়া এটা দুটো সূত্ৰ আছে যাক কয় প্ৰতিফলনৰ সূত্ৰ কি কয় প্ৰতিফলনৰ সূত্ৰ এই দুটো ইম্পৰ্টেন্ট আহিবা পাৰে পৰীক্ষাত प्रतिफलन और प्रतिहৰণৰ সূত্ৰ চাবি আহাৰ চান্স আছে আইবু বুলি কবা কৈ দিবা নৰমা চান্স আছে বহুত ইম্পৰ্টেন্ট তো এক প্ৰতিফলনৰ সূত্ৰ কি এক নম্বৰ মোক এটা কথা মই যদি টস মাৰ দিও এতেই টস মাৰ দিছো এৰ পৰা পোহৰ গেছি যায় এটা বসছি হয় না এতিয়া মোক এটা কথা কও এটা খুন্দ খাই কিনে পোহৰটো তলৰ পৰা ওলব নে এৰ পৰাই যাব এটা টস মাৰ দিলি পোহৰটো এৰ পৰাই যাব নে বেলেগ সাইডৰ পৰা কবাৰ পৰা ওলব তো মোক এটা কথা কও তো এফলো ওয়ালখনত বল মাৰ দিছে আৰু তলফালৰ পৰা বলটো উচিত কিছি হ'ব নেকি এনেকুৱা মাথা গৰম আৰে ভাই যত পোহৰটো পৰব তাৰ পৰাই যাব না তাৰ মানে এই যোনটো আপতিত ৰশ্মি আৰু এই যোনটো প্ৰতিফলিত ৰশ্মি এখন সমতলত দেখব না এটা সাৰফেসতে দেখব না বুজি পাইছা বল এতে মাৰ দিলি এৰ পৰাই যাব তো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু বিলম্ব এখন সমতলত থাকে এক নম্বৰ কি আপতিত ৰশ্মি অবিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে বাস 2 নম্বৰ চাও এই যোনডাল ৰশ্মি আহিব হেডাল যিমান বেকাকে আহিব হেডাল সমান বেকাকে যাব তাৰ মানে আই আৰু আৰ সমান
তাৰ মানে মই ক'ব পাৰিম আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এখানে কথা বুজি পাইছা না আকৌ প্ৰতিফলনৰ কথা বুজি পাইছা না আকৌ এই এমাই এটা স্যার প্রতিফলন কত হবো বেশিকে মত এত 10 মার্ক দিলে বেশিকে প্রতিফলন হবো না আইনার 10 মার্ক দিলে বেশিকে প্রতিফলন হবো আইনা মানে বুঝছ না আইনা মানে দাপন যোনখানা আমি আইনা বুলি কওঁ সেইখান আইনা নহয় আচলতে দাপনখান আইনা নহয় মানে যোনখান আমি খিৰিকীত লগাওঁ সেইখান হৈছে কি অৰিজিনেল আইনা ঘৰত যোনখান মুখ চাওঁ ৰাতিপুৱা সেইখান কি সেইখান দাপন বুজি পাইছা ঘৰত মুখ চাওঁ এখন দাপন আৰু খিৰিকীত লগোৱা যোনখানৰ ভিতৰেদি দেখা পায় সেইখান কি আইনা আমি আচলতে দাপনক আইনা বুলি কওঁ জুবিন দাই চা কি ধুনীয়া গান গাইছে দাপন ভাঙি গ'লে আইনা ভাঙি গ'লে বুলি কোৱা নাই দাপন ভাঙি গ'লে বুলি তো ভাষাৰ জ্ঞান আছিল জুবিনদাৰ চ' চা কি কৈছে এবাৰ তো প্ৰতিফলন চবচে বেছি ক'ত হ'ব দাপনত হয় তো দাপন মানে বুজি পাইছা না আবে ভাই দাপন মানে যোনগিলাক ৰং দেৱা থাকে এই ৰাতিপুৱা মুখ সাজি বান্দৰৰ নিচিনা মুখ কিখান চা সেইখানে হৈছে দাপন সেইখানে কি দাপন কেই প্ৰকাৰত থাকে ছাৰ দুই প্ৰকাৰত থাকে দুই प्रकार का दापन होता है एक नंबर क्या होता है अवतल दापन और उतल दापन होता है क्या नहीं एक नंबर होता है समतल दापन ओ माय गो और दुई नंबर की बोलो गोलाकार दापन सर गोलाकार दापन होता है दुई प्रकार का एक नंबर होता है अवतल और 2 नंबर होता है उतल हाँ वही बात है समतल दापन माने जोनखान आईना तय मुख चा गोबरर निचिना मुखखान जोनखान आईनात चा माने जोनखान दापनत चा रातिपुৱা है ना सोना बाबू धुनिया लागाছি ना चा हेखान হৈছে কি समतल सीधा समान हेखान समतल दापन আৰু গোলাকাৰ দাপন ছাৰ দেখাই নাই আজিকালি দুখীয়া মানুহ গরিব কি ওলাদ গোলাকাৰ দাপন মই কৰি দে গোলাকাৰ দাপন মানে হৈছে এই গোল দাপন মোক এটা কথা কওঁ সাইকেলৰ বেল যি আছে টিলিং টিং 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 সাইকেলৰ বেল তাতে মুখখান চাবিচোন কেনেকুৱা দেখি ফকা পিঠা আন পায় তাৰপিছত চামুচ উল্টাকৈ লবি চামুচখান এইটো চামুচ এনেকৈ খা ন এই চামুচৰ যোনখন ভিতৰ ফালে সোমাই গৈছি এখন দাপন তো দুখন দাপন আছে এটা অৱতল আৰু এটা উতল তো উতল দাপনখান এনেকুৱা আৰু অৱতল দাপনখান এনেকুৱা চামুচখান তাৰমানে অৱতল দাপন পিছফালে ৰং কৰা আছে আৰু উতল দাপনখান পেটলা টিলিংটো উতল দাপন স্যার কি এই বস্তু কিটা বুঝি নাপালো আবে বাবু দাপন দুই প্রকারের সিম্পল কথা গোলাকার দাপন দুই প্রকার এটা উতল দাপন এটা অবতল দাপন মনত রাখা আনে দিছো স্যার বুদ্ধি এই সমতল দাপন মানে যোনখান তো ঘৰত মুখ চাই হাখানৰ কাষত যাবি যাবি আৰু তোৰ পেটটো উলিয়াই দিবি পেটটো উলিয়াই দিলি আৰু কবি উতল কিটো উতল আৰু পেটটো যদি সোমাই যায় অবতল তো তই 5 বাৰ বা 10 বাৰ মানে উতল অবতল করবি বুঝিছে না তো উতল অবতল দাপন বুঝিব পারিতে মানে মনত থাকি যাব বাবা মন থাকি যাব উতল অবতল কেনে ট্রিক দিছো ভাল লাগছে না তো উতল অবতল এইটো তো উতল অবতল মনত রাখা তো আৰু এটা ট্রিক দিম চা মোক এটা কথা পানী উতলো দেখা হৈছে না ভাই পানী গৰম কৰিব না গেছত পানী গৰম কৰিব না তন্দে পানী উতলিলি কেনেকৈ উতলি ফক এই তাপলে এই নয় কি কোৱা গেলে সি এসা এনেকুৱা হয় না তো এফালে চা ওপৰৰ পৰা চালি তো ওপৰৰ পৰা যদি চা এনেকুৱা টাইপ হ'ব ওপৰৰ পৰা চালি তাৰমানে এফালৰ পৰা যদি পোৱা যায় এনেকুৱা হ'ব তো এসা উতল এখন উতল বেলেগখান অবতল ইংলিছত যদি মনত ৰাখিব লগা ট্ৰিক লাগে তো দিছো মই এইটো হ'ল কনকেভ এইটো কয় কনকেভ আৰু এইটো কনভেক্স কেভ মানে গুহা
গুৱা মানে বুজি পাইছা না এবে গু মানে গু নহয় পাহাৰত যি গুৱা থাকে গম নাপা নেকি ভাই গু গু কে থাকে এনে গু হাগবে না এইটো পাহাৰত যি গুৱা থাকে বাঘ সিংহ গিলা থাকে যি পাহাৰৰ গুৱা ভিতৰত গাঁতা থাকে সোমাই যায় তো সোমাই যাৱা আছে চাওক গুৱা কেভ মানে গুৱা কনকেভ মানে সোমাই যাৱা কনভেক্স মানে ওলোৱা পেটলা ওকে বুজি পালো ছাৰ এতিয়া দাপোনখন আঁকিম কেনেকৈ তাৰ কাৰণে তহঁতক এটা বস্তু লাগিব কি জানানে কি লাগিব জানানে সেইটো হ'লে জেমেট্ৰি বক্সত যি এটা ফুটো থকা এনেকুৱা এডাল বস্তু থাকে এটা কাঠ পেঞ্চিল সোমাব পাৰি নটৰাজৰ কাঠ পেঞ্চিল জানানে তহঁতে এনেকুৱা এডাল বস্তু নাথাকে গম পাইছা না কোনডালৰ কথা কৈছোঁ মই এনেকৈ মেল দিব পাৰি বুজি পাইছা নাই এনেকুৱা টাইপৰ মেলা কৰিব পাৰি এইডাল যি এনেকৈ বৃত্ত আঁকে যি এনেকৈ পিউ পিউ সেইডাল লাগিব কটা কম্পাছ বুলি কয় তাক কটা কম্পাছ জানা নাই তো কটা কম্পাছ লাগিব সেই কটা কম্পাছডালেদি তই প্ৰথমতে এটা লাষ্ট টানি ল'বি এনেকৈ এটা লাষ্ট টানি ল'লি সেই কটা কম্পাছডালেদি ইয়াতে ধৰি লওক কটা কম্পাছডালে এনেকুৱা থাকে ন এনেকুৱা তো ইয়াতে এনেকৈ সানি কিনে এনেকৈ দাপোন আঁকিব লাগিব তো এনেকৈ মাৰি দিলি এটা য'ত হানছা সেইটো মনত ৰাখিবি ক'ত হানছা এতিয়া এই যিটো বস্তুত হানছা সেইটো হ'ব চি মানে ভাজ কেন্দ্ৰ কি হ'ব ভাজ কেন্দ্ৰ মোক এটা কথা কৈ তহঁতে এই বস্তুটো আধা নাকি কিনে গোটাই আঁকিলি এটা বৃত্ত হ'লে নে নাই এটা বৃত্ত হ'লে নে নাই তো এই দাপোনখন বৃত্তটোৰ অংশ এই বৃত্তটোৰ অংশ হয়নে নহয় এই বৃত্তটোৰ অংশ তো দাপোনখন যিটো বৃত্তৰ অংশ সেই বৃত্তটোৰ এইটো কেন্দ্ৰ হয়নে নহয় তো দাপোনখন যিটো বৃত্তৰ অংশ সেই বৃত্তৰ কেন্দ্ৰক কি বুলি কয় ভাজ কেন্দ্ৰ বুলি কয় মস্ত লম্বা ইমান লম্বা ডেফিনিশ্যন কি কৈছি দাপোনখন যিটো বৃত্তৰ অংশ সেই বৃত্তটোৰ কেন্দ্ৰক কয় ভাজ কেন্দ্ৰ ইমান লম্বা ডেফিনিশ্যন নালগে আমাক খাতা ক'ত দি খাতা কি খাতা ডেফিনিশ্যন কেন্দ্ৰ মনত ৰাখি যাওঁ যি বিন্দুক কেন্দ্ৰ কৰি দাপোনখন অঁকা আছে সেইটোৱে ভাজ কেন্দ্ৰ খতম ভাই খাতা ডেফিনিশ্যন বে যিটো বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকা আছে সেইটোৱে কি বোলে ভাজ কেন্দ্ৰ বুলি কয় বুজি পাইছা ওকে ছাৰ বুজি পালো এতিয়া এই দাপোনখন পিছফালে ৰং কৰিব লাগিব না ৰং কৰি দিলোঁ এতিয়া ছাৰ এই দাপোনৰ এই আঁচডালে দাপোনৰ এটা বিন্দুত কাটছি সেই বিন্দুটোক পি বা মেৰু বুলি কয় মেৰু ছাৰ এই আঁচডালক কি ক'ব মুখ্য অক্ষ ছাৰ মুখ্য অক্ষ কাক বোলে ভাজ কেন্দ্ৰৰ মাজেৰে যোৱা অক্ষডালক বা ৰেখাডালক মুখ্য অক্ষ বোলে ডেফিনিশ্যন লিখি ল'বি দেই মই কৈছোঁ ভাজ কেন্দ্ৰ কাক বোলে যিটো বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকা হয় লেখ যিটো বিন্দুক কেন্দ্ৰ কৰি দাপোনখন আঁকা হয় তাক কি কয় ভাজ কেন্দ্ৰ আৰু মুখ্য অক্ষ কি ভাজ কেন্দ্ৰৰ সমাজেৰে যোৱা অক্ষডালক বা ৰেখাডালক মুখ্য অক্ষ বোলে এতিয়া মেৰু কি মুখ্য অক্ষই দাপোনৰ যিটো বিন্দুত কাটে তাক কি বুলি কয় মেৰু এইগিলা যে কৈ আছোঁ বকি আছোঁ সেইগিলা লিখিব লাগিব বাবু ডেফিনেশ্যন সুধবো মেৰু কাক বোলে সুধবো তো কবি গমেই নাপাওঁ পঢ়োৱাই নাই আমাক মাষ্টাৰে একে দিম বকি আছোঁ না মই এতিয়া এটাকৈ ডেফিনেশ্যন লিখি থাকোঁতে বহুত লম্বা ভিডিঅ' হৈ যাব 5-6 ঘণ্টাৰ হৈ যাব এমানটো তও চাব নোৱাৰিবি গতিকে একদম শ্বৰ্টকাট বনাই আছোঁ আৰু এইগিলাখন ডেফিনেশ্যন লিখি নাথোঁ বাৰু এইটো বুজি পালোঁ ছাৰ এৰে মাজত এটা বিন্দু থাকিব সেই বিন্দুটোৰ নাম হ'ব এফ মানে ফ'কাছ এই ফ'কাছ কৰবা যায় যি ফ'কাছ কৰ DSLR লৈ যা নহয় ফটো তুলিবা চাপৰিৰ দৰে হা সেই মানে চাপৰি DSLR লৈ নাযায় তন্দে চাপৰি আৰু DSLR লৈ যা তন্দে তো ফ'কাছ কৰ বুলি কয় যে সেইটো ফ'কাছ ছাৰ ভাজ কেন্দ্ৰ আৰু মেৰুৰ সমাজৰ বিন্দুটো ফ'কাছ বুলি কয় ভাজ কেন্দ্ৰ আৰু মেৰুৰ সমাজৰ বিন্দু ডেফিনেশ্যনটো এনেকুৱা এই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত যিটো বিন্দুৰ ফালে অভিসাৰী হয় তাকে ফ'কাছ বুলি কয় একো মাথাত নোসোমাল না গম পাওঁ একো মাথাত নোসোমাই তহঁতৰ কাৰণ ছাৰ মাথাত একোই নাই মই কৈছোঁ ফ'কাছৰ ডেফিনেশ্যন কৈছোঁ তই এখন কি দাপোন মোক আগে কৈ দি বাবু কৌ আচ্ছা এখন কি দাপোন ছাৰ এখন হৈছে উতল দাপোন এই শিকালোঁ তেতিয়াৰ পাই এটা ভাৰি এন উতল দাপোন নেকি অৱতল দাপোন এনেকৈ আছে নাই অৱতল দাপোন দেখা নাই
অবতল দাপন গুড অবতল দাপন অবতল দাপন অবতল দাপন অ ক খ গ ঘ হ'ল অবতল দাপন স্যার 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 এতে যদি এডাল মমবাতি ৰাখি দিওঁ এই মমবাতিডাল জ্বলি যি থাকব এই মমবাতিডালৰ পোহৰটো ক'ত যাব স্যার এই মমবাতিডালৰ পোহৰ চাৰিওফালে যাব কাৰণ মমবাতিৰ পোহৰ চাৰিওফালে যায় মমে চাৰিওফালে পোহৰ দিয়ে ওকে এই মমবাতিডালৰ পোহৰ এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব এনেকৈ যাব চাৰিওফালে যাব কিন্তু আমাক ইমান পোহৰ দৰকাৰ নাই আমাক কিছু পোহৰ লাগে তো আমি চাম ইয়াৰ পৰা যিডাল সমান্তৰালকৈ যাব সিধাকৈ যাব ইয়াৰ পৰা এনেকৈ সিধাকৈ যাব সেই পথডাল চাম সিধাকৈ যাব সিধাকৈ বুজি পাইছা ইয়াৰ পৰা একালি যিমান দূৰত্ব ইয়াৰ পৰা একালি সিমান দূৰত্ব সমান্তৰালকৈ বুলি কয় মুখ্য অক্ষৰ সমান্তৰালকৈ যিডাল পোহৰ যায় খুন্দ খাই কিনে ঘূৰি কোনফালে দিয়ে জানা এই ফকাছৰ মাজেৰে সোমাই যায় ঘূৰি কিনে মই তহঁতক এইটো আগৰ ভিডিঅ'ত বুজাই দিছিলোঁ যেতিয়া আমি খানা খাওঁ সিধাকৈ খাই কিনে কোনফালে দি ওলাই মনত আছে সেইটো ভিডিঅ' অলপ ভাইৰেল হৈছে না তো সিধাকৈ যোৱা ৰশ্মিডাল এফৰ মাজেৰে সোমাই যায় জনে জনে মানে বুজি পোৱা নাই তহঁতে বহুত ভালে চাব মোৰ তাতে নতুনকৈ আছে পঢ়ুৱা তো লাহে লাহে গম পাবি হয় না নহয় তো মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত যি বিন্দুৰ মাজেৰে সোমাই যায় সেই বিন্দুটোকে ফকাছ বুলি কয় হ'ব ছাৰ এইটো কিয় এনেকৈ এফে দি গ'ল কাৰণ এইটো নিয়ম ৰশ্মি চিত্ৰৰ নিয়ম এতিয়া আৰু এফালে যাব আমাক মতলব নাই আমাক এফৰ মাজেৰে যাওঁডাল লাগে এই এফৰ মাজেৰে যাওঁডাল এফৰ মাজেৰে যাওঁডাল সিধাই আহিব এনেকৈ সিধা সমান্তৰালকৈ মানে ইয়াৰ পৰা একালি যিমান ইয়াৰ পৰা লগাই সমান্তৰালকৈ আহিব বুজি পাইছে না আৰু ছাৰ চিৰ মাজেৰে যাওঁডাল চিৰ মাজেৰে সোমাই যাব এডাল চিৰ মাজেৰে গেছি আৰু চিৰ মাজেৰে যাওঁডাল এটা খুন্দ হয় আকৌ সেফাল দি গুচি যাব চাবি আৰু পৰা কৈ দিছোঁ সিধাকৈ যাওঁডাল প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে যাব ফকাছৰ মাজেৰে যাওঁডাল প্ৰতিফলনৰ পিছত সিধাকৈ যাব আৰু চিৰ মাজেৰে যাওঁডাল চিৰ মাজেৰে পিউ চিউ চিউ চাউ চুউ চিউ চুউ এই যোনফালে দি গেছি আৰু বাবু এটা এটাকৈ পজ কৰি ভিডিঅ'টো এটা চাওঁ পজ কৰ বহি থাক আকৌ চাওঁ পজ কৰ এনেকৈ দেই চিটিং নকৰিবি তহঁতে চিটিং নকৰিবি এইখিনি বুজি পালি ছাৰ অবতল দাপন বুজি পালোঁ উতল দাপনত কি হয় উতল দাপন কেনেকৈ একে আৰু কি হয় চাওঁ উতল দাপনত প্ৰথমতে এডাল আঁচ টানিবি এনেকৈ টানি কিনে এফালৰ পৰা কটা অম্পা চাংগা মাৰিবি কাৰণ পেটলা দাপন অ'কে ছাৰ মাৰিলোঁ এইটো বিন্দুৰ পৰাই ধৰি লৈছে এইটো চি হ'ব ফাৰ্ষ্ট কেন্দ্ৰ অ'কে এইটো পি হ'ব কাৰণ দাপনত কাটছি পি আৰু এই পি আৰু চিৰ একদম মাজত থাকিব এফ মনত ৰাখবি এটা কথা পি আৰু চিৰ মাজতে থাকে আকৌ তেৰা বাঁকা নকৰবি ইয়াৰ পৰা একেলগে যদি 20 সেণ্টিমিটাৰ ইয়াৰ পৰা একেলগে 20 সেণ্টিমিটাৰ ইয়াৰ পৰা একেলগে 6 সেণ্টিমিটাৰ ইয়াৰ পৰা একেলগে 6 সেণ্টিমিটাৰ ইয়াৰ পৰা একেলগে 30 সেণ্টিমিটাৰ ইয়াৰ পৰা একেলগে 30 সেণ্টিমিটাৰ একে ওখ তো পাৰবি না নটা বুজি পাইছা না ইয়াৰ পৰা একেলগে যিমান ইয়াৰ পৰা একেলগে ইয়াতে আগত আপোনাত পি আৰু এফৰ মাজত যিমান দূৰত্ব এফ আৰু চিৰ মাজত সিমান দূৰত্ব এতিয়া ছাৰ এটা একেলগে থাকিল একেলগে থাকক কোনো কথা নাই মমবাতি এটা থাকিব না ভাই মমবাতিৰ লগতে কথা এইটো মমবাতি ইয়াৰ পৰা যিটো সিধাকৈ যাব এনে তই মোক এটা কথা কওঁ সিধাকৈ যোৱা বস্তুটো কোৱাই দি ওলাই যায় এফে দি ওলাই যায় তো ছাৰ এফে দি ওলাই যাব লাগিছিল এনেকৈ কিন্তু এটাতো ৰং কৰা আছে এটাতো ৰং কৰা আছে যাবা নৰে বাবা ছাৰ যাবা নৰে কি হ'ব এই যাবা নৰলি কি হ'ল এফালে ঘূৰি যাব এনেকৈ ঠাচ এনেকুৱা লাগব যেন এফৰ পৰাহে ওলাই গৈছি মানে এফেদি যাৱা যেন লাগব কিন্তু এফেদি নাযায় বেলেগেদি যায় সিধাকৈ যাৱা ৰশ্মি কি হ'ব এফৰ পৰা ওলাই যাৱা যেন লাগব আৰু ছাৰ এফক গেলি এটা আছিল নহয় মনছে নাই এফক গেলি এফ অ'কে এফক গেলি বাদি চিক গেলি যাৱাডাল কোনফালে যায় চিক গেলি যাৱাডাল চু ৰিটাৰ্ণ হয় তো এফালে চিক গেলি যাব ডাল চু ছাৰ এফালে চিক গেলি যাব ইয়াৰ পৰা ছাৰ চিক গেলি সোমাব নোৱাৰে ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব চু এফালে গুচি যাব বুজি পাইছা এইটো চিষ্টেম এতিয়া আমি আহোঁ অৰিজিনেল ৰশ্মি চিত্ৰত এই ৰশ্মি চিত্ৰৰ পৰা 100% মই কৰিছোঁ 2 নম্বৰ এটা লাগি দিওঁ এটা নহয় এটা ৰশ্মি চিত্ৰ আহিবই ৰশ্মি চিত্ৰ তো আমি ৰশ্মি চিত্ৰত যাওঁ 1 নম্বৰ কথা প্ৰতিফলন কাক বোলে বুজি পালি প্ৰতিফলনৰ সূত্ৰ বুজি পালি প্ৰতিফলনৰ নিয়ম বুজি পালি দুটো সূত্ৰ তাকে তাৰ পৰা 1 নম্বৰ আহিব
ওকে দাপন বুজি পালি দুই প্ৰকাৰ দাপন থাকে এটা দাপনৰ ৰশ্মি চিত্ৰ কি দাপনৰ প্ৰথমতে আমি অবতল চাও ওকে প্ৰথমতে এটা দাপনৰ লিখি লও দাপনৰ ৰশ্মি চিত্ৰ মাজে মাজে লিখিত ওলাই যায় আকৌ বৰ লিখিত মাৰি দিল দে এক নম্বৰ অবতল দাপন অবতল দাপন এটা লাষ্ট আনলো এই অবতল দাপন আকাৰ আগতে কণ্ডিশ্যন পৰ কণ্ডিশ্যন এটা দুটো বস্তু আছে এটা হ'ল লক্ষ্য বস্তু আৰু এটা হ'ল প্ৰতিবিম্ব লক্ষ্য বস্তু মানে কি জানা না লক্ষ্য বস্তু যিটো বস্তুৰ পৰা পোহৰটো ওলাব ডাইৰেক্ট কথা যেনে মমবাতিৰ পৰা পোহৰ লয় লক্ষ্য বস্তু যোনটো বস্তুৰ ছবি গঠন হ'ব লাগে মোক এটা কথা কওঁ স্যাৰ গাড়ী এখনৰ পৰাতো পোহৰ নলয় তো গাড়ী এখন কেনেকৈ লক্ষ্য বস্তু হ'ব কবাৰ পৰা পোহৰ আহি গাড়ীত খুন্দ খাব সেই পোহৰটো যাব না ইয়াৰ পৰা পোহৰ যোৱাৰ নিচিনা কথা হ'ল এতিয়া এটা দাপোন আছে আইনাত গাড়ীৰ ছবি গঠন হ'ব নাই এইটো ছবিটো ক'ব প্ৰতিবিম্ব আৰু এইটো কি ক'ব লক্ষ্য বস্তু বুজি পাইছা না লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব যোনটোৰ ছবি গঠন হ'ব সেই বস্তুটো হ'ব লক্ষ্য বস্তু আৰু ছবি যি গঠন হ'ব ছবিটো কি ক'ব প্ৰতিবিম্ব স্যাৰ বুজি পালো এখিনি বুজি পালো ওকে ডান এতিয়া আমি চাম লক্ষ্য বস্তু ক'ত থাকে লক্ষ্য বস্তুৰ স্থান এক নম্বৰ অসীমত মানে অসীমত যাৰ হেৰাল সীমা জানা নাই অসীমত মানে কি অসীমত মানে হ'ল বহুত দূৰত অসীম হিচাপ নাই ক'ত তো প্ৰথমতে আমাৰ অবতল দাপনখন আঁকিব লাগিব অংকে আঁচডাল টানি দিলোঁ পেৰাতকৈ মাৰি দিলোঁ এটা চি বাবুৱে মানে হাতেৰে নাকবি মই যেনেকৈ হাতেদি শিকছোঁ তহঁতে হাতেদি শিকিব নালাগে মোৰ এখন বৰ্ড তহঁতৰ এখন মেট্ৰিকৰ পৰীক্ষা বহি তাতে হাতেদি শিকলি নহ'ব কটা কম্পাছ লৈ যাবি কটা কম্পাছডাল লৈ যাবি বাবু কটা কম্পাছ এনেই লগত ৰাখিব লাগে তহঁতে কোনোবাই কিবা কৈছে মাৰ দিম চাপাক কটা কম্পাছ হাথিয়াৰ এডাল তহঁতৰ মাদাৰ কৰিব শিকোৱা নাই দেই জেল হৈ যাব দেখা নাই নেকি ভিক্টৰ ডছত কেনেকৈ সঁচা কথা কোৱাৰ কাৰণে উঠি লৈ গৈছে আজিকালি অসমত সঁচা কথা ক'লি জেল হৈ যায় বহুত ডাঙৰ কথা এইটো তো অসীমত আছে অসীমত মানে ক'ত আছে নাজানো তো তাৰ মানে দূৰৰ পৰা পোহৰ আহিব তাৰে আগতে এইখিনি লিখিলোঁ পি আৰু এটা মাজত একদম মাজত দেই ইয়াৰ পৰা একালি 6 ইয়াৰ পৰা একালি 7 তাক ইয়াৰ পৰা একালি 6 ইয়াৰ পৰা একালি 6 এফ তাৰ মানে অসীমত মানে ক'ত আছে নাজানো তো ইয়াৰ পৰা এনেকৈ পোহৰ আছে চিধাকৈ হাত চিধা নাছে ইয়াৰ তাৰ 7টামান ভাজ হৈছে চিধাকৈ এইবাৰ চিধা হৈছে অলপ তহঁতে পুৰা চিধাকৈ স্কেল দি পিনে চিধাকৈ যোনডাল পোহৰ আহে সেইডাল এফৰ মাজেদি যায় এফৰ মাজেদি ওকে স্যাৰ উলিয়াই কেইটা নাই দিম দি তন্দুৰ কথা মতে চলো উলিয়াই দি মোক এটা কথা কওঁ ইয়াৰ পৰাই যিটো পোহৰ আছে যদি ইয়াতে থাকে লক্ষ্য বস্তু ইয়াৰ পৰা পোহৰ আনকৈ যাব ইয়াতে ৰাখিলি ইয়াৰ পৰা পোহৰ আনকৈ যাব ইয়াতে ৰাখিলি ইয়াৰ পৰা পোহৰ আনকৈ যাব এনেকৈ তল যাই থাকিব স্যাৰ বহুত দূৰত থাকিলে এফাল দি আহিব তলেদিও আহিব বুজিবা নাই তলেদি আহিব স্যাৰ তলেদি আহিলে এফালে এফৰ মাজেদি গুচি যাব তো অসীমত যদি থাকে চাবি য'ত কাটা কাটি কৰছি দুডাল ৰেখাই তাতে কি গঠন হ'ব জানা প্ৰতিবিম্ব স্যাৰ কাটা কাটি এটাইটো কৰছি আবে এতে নহয় এতে এডাল প্ৰতিফলিত ৰশ্মি আৰু এডাল আপতিত ৰশ্মি দুডাল প্ৰতিফলিত ৰশ্মিয়ে কাটা কাটি কৰিব লাগিব প্ৰতিফলিত ৰশ্মিয়ে য'ত কাটা কাটি কৰছি তাতে কি গঠন হ'ব প্ৰতিবিম্ব তাৰ মানে এফত প্ৰতিবিম্ব গঠন হ'ব ছবি ক'ত গঠন হ'ব এফত তো প্ৰতিবিম্ব অসীমত তো এনসার রাইট তো प्रतिबिंबर स्थान कत प्रतिबिंबर स्थान कत हबो फोकासत एखिनि बुझि पाলি प्रतिबिंबर स्थान माने कत गठन अछि ओके सर 2 নম্বৰ কথা এটো যে प्रतिबिंबটো আকাৰত কিমান ডাঙৰ अछि আকাৰ কি আছে আকাৰ দেখা পাইছা নেকি নাই তো বিন্দু আকাৰৰ
ওকে স্যার আর প্রকৃতি 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 হব হত আর ওলোটা হত আর ওলোটা এই হত আর ওলোটা কেনেকৈ হ'ল সেইটো এই দাপনখনত বুজি নাপা নেক্সট ইয়াৰ পিছত যোনখন দাপন আঁকিম সেইখন বুজি পাবি মানে নেক্সট ইয়াৰ পিছত যোনটো ছবি এতিয়া সেইটোত বুজি পাবি চা মন ৰাখবি এই আঁচডালো যদি তলত গঠন হৈছে ছবি তেতিয়াহ'লে হ'ব উল্টো আৰু আঁচডালো ওপৰত গঠন হ'লে হ'ব চিধা মানে থিয় হা উল্টো আৰু থিয় চাবি ভদ্ৰ চলিগিলা সদায় উল্টো হৈ থাকে দেখাত যোনগিলা চলি দেখাত চিধা যোনগিলা চলি দেখাত চিধা হেন্দে ভিতৰে খালান্তাক বস্তু বেয়া সাঁতৰা বস্তু দেখাত যোনগিলা চলি চিধা হ'লে আন বেয়া সাঁতৰা বস্তু তো তাৰমানে সৎ নে অসৎ অসৎ তাৰমানে চিধা হ'লি থিয়া হ'লি অসৎ থিয়া হ'লি অসৎ উল্টো হ'লি সৎ থিয়া হ'লি অসৎ চৰি থিয়া হ'লি অসৎ উল্টা হ'লি সৎ উল্টা হ'লি সৎ মন মে থাকেগা কিয়া ইয়াৰে পিছত যোনটো আছে সেইটো চাম অ'কে মুছব পাৰোঁ এতে কি মই তন্দে আক নতুনকৈ আছে কিয়া ফকাছ চিউ এইটো চি এইটো এফ অ'কে এইবাৰ অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত ভাস্কেন্দ্ৰ কোনটো এইটো অসীম কোনটো দূৰত তো দূৰৰ মাজত মানে এটা পাবৰ জোতাই পাৰ এটা ইচ্ছা হৈছে এটা একছোঁ তো এতিয়া ফকাছৰ মাজেৰে যোনডাল যাব চৰি চিধাকৈ যোনডাল যাব সেইডাল ফকাছৰ মাজেৰে পাৰ হৈ যাব এনেকৈ অ'কে আৰু যোনডাল ফকাছৰ মাজেৰে যাব আৰু যোনডাল ফকাছৰ মাজেৰে যাব সেইডাল কি হ'ব চিধাকৈ যাব এনেকৈ এই তেৰি চিধা তহঁতে স্কেল দিয়াকলি চিধা হৈ যাব টেনশ্যন নলবি এডাল তো ফকাছৰ মাজেৰে যোৱাডাল প্ৰতিফলনৰ পিছত চিধাকৈ যায় সমান্তৰালকৈ যায় মুখ্য অক্ষৰ সমান্তৰালকৈ যায় যিডাল ফকাছৰ মাজেৰে মুখ্য অক্ষৰ সমান্তৰালকৈ যাব এতিয়া ক'ত কাটা কাটি কৰিছে এডাল প্ৰতিফলিত ৰশ্মিডালে আৰু ইয়াতে প্ৰতিফলিত ৰশ্মিডালে ইয়াতে কাটা কাটি কৰিছে তো ইয়াতে গঠন হ'ব লক্ষ্য প্ৰতিবিম্ব আৰু আজডালত মেইন মুখ্য অক্ষৰ তলত হৈছে গতিকে উল্টো হয় ওলোটা এইটো যদি এ হয় বি হয় এইটো হ'ব বি দাস আৰু এ দাস এইটো প্ৰতিবিম্ব তো লক্ষ্যবস্তু স্থান কৰিছিল অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত হয় তো প্ৰতিবিম্বৰ স্থান ক'ত হ'ব প্ৰতিবিম্বৰ স্থান হ'ব ক'ত ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত क्या यहाँ तक समझ में आया ओके नाउ এতিয়া আকাৰ কি হ'ব আকাৰ স্যাৰ আকাৰ দেখাত সৰু হৈছে ওকে দেখাত সৰু আকাৰ সংকুচিত মানে সৰু সংকুচিত আৰু প্ৰকৃতি কি হ'ব কচোন ঠে আছে নে উল্টা আছে স্যাৰ উল্টা আছে উল্টা হ'লে সদ হয় না নাই তো প্ৰকৃতি হ'ব সৎ আৰু ওলোটা সদ আৰু ওলোটা বুজি পাইছে না পোৱা নাই তো পৰীক্ষাত বাবু এনেকুৱা এটা আহিব যে অৱতল দাপনৰ এইটো ধৰি লৈ আহিলে কেনেকৈ আহিব অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ স্থান অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত হ'লে প্ৰতিবিম্বৰ স্থান আৰু আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা আৰু চিত্ৰ আঁকা 3 নম্বৰ কি কৰিবি তহঁতে পাৰবি নে নৰা কাষত থকা হ'লে তোক দহে দিলোঁ হয় এংগে আঁক এতিয়া দূৰত আছা তহঁতৰে দুখ কপালত দুখ এমান দূৰত কিয় ৰাখিছা একো নাই পাৰবি বুজি পাইছা নহয় তই যদি বুজি পোৱা নাই আৰু একবাৰ আগৰ পৰাই চাওঁ পাৰবি প্ৰেক্টিছ কৰিব লাগিব না প্ৰেক্টিছ কৰিলে পাৰা হবি যি ৰক অ'কে
3 নম্বৰটো মানে এটা এটা গোটেই কৰি দিব লাগিব না হাংকা হলিতো বহুত দেৰি লাগিব তই নিজে কৰ বাকি এটা কিতাপত আছে কিতাপত ছবি কিটা আছে চাও আৰু কৰ তো মই আৰু কৰি নাথো কিটা এটা মই অলপ আগবাঢ়ি কিনে নেক্সট টপিকত যাওঁ হয় ৰশ্মি চিত্ৰই গোটেই মানে 1 ঘণ্টা এদি ৰশ্মি চিত্ৰ আঁকি থাকিলে নহ'ব ন এনেকৈ এটা এটা পাৰ্ট কৰি দিব লাগিব তেতিয়া বহুত দেৰি ওৱান শ্বটতো সম্ভৱে নহয় গোটেই এটা এটা ডিটেইলছত বুজোৱা যি নহওক মাষ্ট গ্যাৰাণ্টি এটা লৈ লওঁ যে ভাই এটা চিত্ৰ আহিব এটা ৰশ্মি চিত্ৰ আঁকবা দিব ফিক্স কৈ দিলোঁ হয়তো দাপোনত দিব নহয়তো লেন্সত দিব ইয়াৰ পিছত লেন্স পঢ়াম আৰু লেন্সৰ আছে লেন্সৰ ছবি আছে দাপোনৰ ছবিৰ পৰা এটা থাকিব পাৰে লেন্সৰ ছবিৰ পৰা এটা গ্যাৰাণ্টি এই দাপোন আৰু লেন্সৰ ছবিৰ পৰা এটা ছবি চিত্ৰ সহ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি ওলাবা দিব এইটো 2026 চনৰ মেট্ৰিকত গ্যাৰাণ্টি তাৰপিছত থাকিল অংক দাপোনৰ অংক তো দাপোনৰ অংকৰ পৰা এটা অংক আহিব 3 নম্বৰ হেতু গ্যাৰাণ্টি দি থৰিল এটা চা ওকে এটা চাবি আমি সূত্ৰটো জানাৰ আগতে এটা বস্তু চাব লাগিব আমি এখন দাপোন হয় না এখন দাপোন এটো সি এটো এফ আৰু এটো পি মন ৰাখবি সিৰ পৰা পিক গেলি এটুক আৰ বুলি কয় যেটুক কয় ভাঁজ বেহাৰ্ড আৰু এই এফৰ পৰা পি লৈকে এটু কয় ফোকাস দূৰত্ব বা নাভি দূৰত্ব নাভিটো পেটো ধৰাতে এইটো বেলেগ নাভি দৈৰ্ঘ্য নাভি দূৰত্ব একে কথা ফোকাস দূৰত্ব ফোকাস দৈৰ্ঘ্য ভাঁজ দৈৰ্ঘ্য একে কথা তো এটুক আৰ বুলি কয় আৰু এটুক এফ বুলি কয় তাৰ মানে তো এইখিনিও তো সমানে হ'ব এইখিনি যদি চিনি হয় এইখিনি চিনি হ'ব তাৰ মানে স্যাৰ আৰ ছয় হ'ব ৰাইট তো মই লিখিব পাৰিম আৰ মানে হ'ল 2 পূৰণ এফ আৰু স্যাৰ এতেকে এফ মানে হৈছে r/2 এই দুটো বস্তু মনত ৰাখবি সূত্ৰ এটো কি সূত্ৰ স্যাৰ কাৰণ তো এটা মূত্ৰ আৰু মূত্ৰ এইটো এটা সূত্ৰ মনত ৰাখবি এই দুটো সূত্ৰ মনত ৰাখবি যদি তোক এফ দেৱা আছে তাৰ লগত 2 পূৰণ কৰিলে কি ওলাই যাব r যদি ওলাবা দেই নেদলি তো কথা নাই যদি তোক r দেৱা আছে ভাঁজ বেহাৰ্ড দেৱা আছে এফ ওলাবা দেই তেতিয়ালি ভাঁজ বেহাৰ্ডক 2 দি হৰণ কৰি দিবি ফোকাস ওলাই যাব ফোকাস দূৰত্ব ওলাই যাব হল তাৰ পিছত আৰু এটা বস্তু জানবা লাগা আছে হেতু হল যে লক্ষ্য বস্তুৰ দূৰত্ব মানে কি জানা না যোনখন দাপোন আছে সেই দাপোনখনৰ পৰা যোনটো লক্ষ্য বস্তু থাকব হেতু কিমান দূৰত আছে তাকে কয় লক্ষ্য বস্তুৰ দূৰত্ব ইয়াক ইউ বুলি জনা যায় আৰু যদি এটা ছবি গঠন হৈছে সেই ছবিটো কিমান দূৰত আছে তাক কয় প্ৰতিবিম্বৰ দূৰত্ব তাক ভি বুলি কয় এফ মানে কি এফ মানে হৈছে ফোকাস দূৰত্ব এফ তই যদি লেখা নাই টেকলেগি তেতিয়াহ'লে তই কাষত থাকিলে তো মাৰ খালি হয় কাৰণ তলত চৰ খালি হয় কিন্তু তই দূৰত আছা মাৰবাও নোৱাৰো বাছা নৰম কৰিব লাগিব তো তই যদি লেখা নাই আকৌ আগৰ পৰা যা পজ কৰি সব নোটছ কৰ লেখ এগিলাখান এগিলা বস্তু লাগবো পঢ়বা লাগবো জানবা লাগবো দিমাগত থাকবা লাগবো যদি নাথাকে ক'ত হ'ব এতিয়া আহিল আমাৰ দাপোনৰ সূত্ৰ যেটো আমি জানো 1/u + 1/v = 1/f বুলি এটো সূত্ৰ স্যার কে আবে ভাই এটো সূত্ৰ a + b হোল স্কয়ার জানকো সূত্ৰ তো এটা অংক আছে অংকটোৰ আগতে আমি এটা বস্তু জানবা লাগবো এটো হৈছে চিহ্ন প্ৰথা এটো কি চিহ্ন প্ৰথা ওকে 1 নম্বৰ হৈছে উত্তল দাপোন আর 2 নম্বৰ অবতল দাপোন হয় আমি এটা কথা জানো ইউ মানে কি লক্ষ্য বস্তুৰ দূৰত্ব ভি মানে কি বুলি জানো প্ৰতিবিম্বৰ দূৰত্ব আৰু এফ মানে কি বুলি জানো ফোকাস দূৰত্ব
ফকাস দূরত্ব বা নাভি দৈর্ঘ্য একে কথা আৰু এইচ মানে কি বুলি জানো লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা কিমান ওখ কিমান লম্বা আৰু এইচ দাস মানে কি জানো না প্ৰতিবিম্বৰ উচ্চতা প্ৰতিবিম্বৰ উচ্চতা এটা চাবি উত্তল দাপনখন কেনেকুৱা আছিল এটা যদি আস্তানা আছে আৰু উত্তল দাপন আছিল এনেকুৱা হয় এটো পি আৰু এতে হ'ব সি আৰু এতে এফ এৰে মোক এটা কথা হ'ল লক্ষ্যবস্তু ক'ত থাকিব এই চাইডে থাকিব না এই চাইডে তো ইয়াৰ পৰাই দাপনৰ মেৰু গেলি যেখিনি দূৰত্ব এইখিনিকে কয় লক্ষ্যবস্তুৰ দূৰত্ব যদি প্ৰতিবিম্ব গঠন হয় ক'ত গঠন হ'ব ধৰি লও এটা প্ৰতিবিম্ব গঠন হৈছে তো এই ইয়াৰ পৰা একেলগে যিমান দূৰত্ব সেইটোকে ক'ব ভি প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাস দূৰত্ব কোন হয়নি এইখিনি এফ হয় এতিয়া মই যদি এই মেৰুৰ এটা লাষ্ট আনি দিওঁ এনেকৈ আৰু এইটোক এক্স বুলি ধৰো ইফালে এক্স দাস বুলি ধৰো ওপৰ ফালে ৱাই বুলি ধৰো আৰু তলফালে ৱাই দাস বুলি ধৰো দেখা পাইছে না নাই তো তেতিয়াহ'লে ইফালে পজিটিভ হয় না এক্সৰ ফালে পজিটিভ হয় মেথছ পঢ়া নাই মেথছত গম পোৱা নাই ইফালে পজিটিভ হয় আৰু ইফালে নেগেটিভ হয় মাইনাছ এটা 0 0 0 0 আৰু ইফালে কি হৈ যায় -1 -2 -3 -4 ইফালে 1 2 3 4 ওপৰ ফালে 1 2 3 4 তলফালে -1 -2 তো তেনকে চালে u2 কি হত হ'ব নেগেটিভ হব -1 -2 ফালে তো u সদায় কি হ'ব নেগেটিভ চাই u চাই উত্তল দাপন হওক অবতল দাপন হওক যি দাপন হলিও u2 কি হব নেগেটিভ হব এতে f2 কি হব f2 কি হব f2 পজিটিভ হব v2 পজিটিভ হব এহান দাপনৰ ক্ষেত্ৰত অবতল দাপনৰ ক্ষেত্ৰত v2 নেগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে কিন্তু উত্তল দাপনৰ ক্ষেত্ৰত v হতা পজিটিভ কাৰণ এই সাইডে গঠন হ'ব এই সাইডে প্ৰতিবিম্ব গঠন নহয় অবতল দাপনত উত্তল দাপনত দুটা প্ৰতিবিম্ব গঠন হয় এটা দুটো এটাই হয় আচ্ছা তাৰ পিছত h কি হ'ব h লক্ষ্যবস্তুৰ উচ্চতা ওপৰ ফালে গেছি তো এতে প্লাসৰ ফালে হ'ব h পজিটিভ আৰু h দাস হ'ব পজিটিভ কে কাৰণ প্ৰতিবিম্ব ওপৰ ফালে আছে এটা অবতল দাপনৰ ক্ষেত্ৰত এনকা দাপনখন থাকবো ইয়াতে মেৰুত আমি আঁকিম x দাস y আৰু y দাস এতে হ'ব c এতে f তো এতে f তো নেগেটিভ হ'ল আৰু u ইফাল থাকবো u হ'ব কি হত নেগেটিভত প্ৰতিবিম্ব যদি এতে গঠন হৈছে তেতিয়াহ'লে প্ৰতিবিম্ব নেগেটিভতে হ'ব তো তাৰ মানে u অলৱেজ নেগেটিভ গমে পাও আৰু এতে f তো হ'ব নেগেটিভত v কি হত হ'ব v পজিটিভ হ'ব পাৰে নেগেটিভ এটা গঠন হয় প্ৰতিবিম্ব তো v পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে h কি হ'ব h সদায় পজিটিভ ওপৰ ফালে থাকবো আৰু h দাস পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে সম্ভাৱনা দুটাৰে এইখিনি বুজি পাইছে চিহ্ন প্ৰথাটো বুজি পাইছা সাইন কনভেনশন চিহ্ন প্ৰথা বুজি পাইছা না আকৌ বুজি পাইছা না এতিয়া আমি অংক কৰিব পৰা হৈছো আৰু এইটো সূত্র মনত আছে নহয় r মানে কি আছিল 2f 2 into f আৰু f মানে r/2 r মানে কি ফাৰ্স্ট ব্যাসাৰ্ধ f মানে ফকাস দূৰত্ব এটা চাও অংকটো 30 cm ফাৰ্স্ট ব্যাসাৰ্ধৰ উত্তল দাপন এখন সন্মুখত 20 cm দূৰত্বত 5 cm আকাৰৰ বস্তু এটা আছে বস্তুটোৰ প্ৰতিবিম্বৰ স্থান আকাৰ আৰু ভক্তি নিৰ্ণয় কৰিব লাগে সলিউশন সবচেয়ে অংক আচ্ছা অংক 3 নম্বৰ আহিব ফিক্স কৰিলো মই 3 নম্বৰে অংকটা আহিব হয় দাপনৰ নহয় তো লেন্সৰ কৈ দিলো 100% আহিব এবাৰ পৰীক্ষা তো আৰু লিখিলো 2026 ৰ মেট্ৰিক পৰীক্ষাত এই চেপ্টাৰৰ পৰাই অংক এটা 3 নম্বৰে আহিব তো কি দিয়া আছে চা সবচেয়ে ফার্স্ট গিভেন কি দিয়া আছে 1 নম্বৰ দেওয়া আছে r ফার্স্ট ব্যাসাৰ্ধ দেওয়া আছে r কিমান দিয়া আছে 30 cm স্যার পজিটিভ হ'ব বুলি কেনেকৈ গম পালা এই বস্তুটো জানবা কাৰণে আমি চিহ্ন প্ৰথাটো চাব লাগিব কি দাপন উত্তল দাপনৰ এই উত্তল দাপন এইটো p আছিল এইটো c এইটো f এটা লক্ষ্য বস্তু এটা থাকে তো লক্ষ্য বস্তু u টো নেগেটিভ হ'ব হয় না তার পা এর পৰা একেলগে f আৰু এর পৰা একেলগে r এইটো r আৰু এইটো f r নেগেটিভ পজিটিভ হ'ব r পজিটিভ হ'ব f পজিটিভ হ'ব রাইট আৰু এতে গৈ কেনে r টো কি হ'ল পজিটিভ আৰু f হলে বা কাৰণে আমি জানো r/2 তো 30/2 মানে হৈছে 15 cm বুজি পাইছা এর পিছত আমি কি আমাক কি লাগে
আৰু কি দিয়া আছে ইউ লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে না সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰাখে তো লক্ষ্যবস্তুৰ দূৰত্ব -20 কিয় -20 হ'ল কাৰণ লক্ষ্যবস্তুৰ দূৰত্ব উত্তল দাপনৰ ক্ষেত্ৰত নেগেটিভ হয় অবতল দাপনৰ ক্ষেত্ৰতো নেগেটিভ লক্ষ্যবস্তুৰ দূৰত্ব সদায় নেগেটিভ আৰু 5 সেন্টিমিটাৰ আকাৰ মানে h দিয়া আছে কিমান 5 সেন্টিমিটাৰ বুজি পালে এখিনি 5 সেন্টিমিটাৰ পজিটিভ কি হ'ল আৰু ওপৰ ফালে আছে y ফালে পজিটিভ y দাসৰ ফালে থাকিলে নেগেটিভ হ'ল ওকে এটা আমি জানো যে we know that সা এটো বস্তু এনে লিখবি মিছাকে লিখবি কাৰণ তোৰ যদি এনেও নাজনা আমি জানো যে বুলি লিখবি মাস্টারে অলপ ভালো হ'ব we know that কি 1/v plus 1/u equal to 1/f ৰহ জানা না সূত্র এটো দাপনৰ সূত্র এটা আমাক লাগে v u2 দিয়া আছে f দিয়া আছে তো 1/v যদি এটা ৰাখো 1/f minus 1/u হ'ব না কাৰণ সা 1/u2 এটা পজিটিভ হৈছিল এফালে লৈ গেলে কি হ'ব নেগেটিভ তো 1/f কিমান আছে f আছে স্যার 15 minus 1/u কিমান আছে -20 minus minus plus হৈ গেল তাৰ মানে 1/15 plus 1/20 এটা 15 আৰু 20 লহাগু হলো 15 আৰু 20 লহাগু কিমান পাই যাব 5 আৰু 3 বাৰ আৰু ফলে 4 বাৰ 5 3 15 15 4 গুণ 60 তো 60 হৈ গেল লহাগু এটা 15 4 গুণ 60 তাৰ মানে 1 4 গুণ 4 যোগ 20 3 গুণ 60 1 3 গুণ 3 এখিনি বস্তু জনা বুজিবা নাই কি ম্যাথছৰ মাস্টাৰ ফৰে এটা ধৰবি যায় কিনে তাৰপা বুজি লবি এটো আছে 1/v ইকুৱেল টু তোমার উপর আছে 7 তল আছে 60 1/v যদি ইমান হয় উল্টে দি v ইকুৱেল টু কি হ'ব 60/7 এটা হৰণ কৰ 8.5 সামথিং হ'ব লাগে 60 যদি হৰণ কৰা 7 এ দি 7 8 গুণ 56 4 নামিল পয়েন্ট দিলো 0 আইল 7 5 গুণ 35 5 আইল 0 আইল 7 8 গুণ 7 6 গুণ 42 7 7 গুণ 49 49 তো 8.57 সেন্টিমিটার এতেকে ভি মানে কি ছিল প্রতিবিম্বৰ দূৰত্ব প্রতিবিম্ব কত কিমান দূৰত গঠন হৈছে পজিটিভৰ ফালে আছে তাৰ মানে ইফালে গঠন হ'ব তো এতেকে দাপনৰ প্ৰতিবিম্ব পজিটিভ আছে না পজিটিভ মানে এইটো সাইডে নেগেটিভ মানে এইটো সাইডে প্ৰতিবিম্ব দাপনৰ পিছফালে পিছফালে 8.57 সেন্টিমিটার দূৰত গঠন হয় থন হ'ব এক নম্বৰ স্থানটো আমি উলাই পেলালো দুই নম্বৰ আকাৰ উলাব লাগে এখিনি বুজি পাইছা দুই নম্বৰ কি উলাব লাগে আকাৰ তো আকাৰ উলাব কাৰণে আমার আর একটা সূত্র আছে এটা হল বিবর্ধন m বিবর্ধন m ইকুয়াল টু h দাস বাই h এইটো সূত্র জানার আগতে তই এটা h তো দেওয়া আছে h দাস নাই দিয়া হয় না আর m তো নাজ নাই গটিকে এইটো সূত্র আর একটা সূত্র আছিল -v/u তো m ইকুয়াল টু কি হবো -v/u এইটো সূত্র লাগবো এটা মাইনাস ভিৰ মান কিমান আছে 8.57 তো 8.57 লিখ পাৰাংগে সহজ হ'ব 60/7 লাখ 60/7 আৰু u কিমান দিয়া আছে u দিয়া আছে -20 মাইনাস কাটা গেল হয় না এটা থাকিল কি 60/7 হৰণ আছে হৰণডালক পূৰণ কৰি দিলে উল্টি যাব 1/20 হৈ যাব 20 ৰে কাটলি 3 বাৰ গেল এটো হৈ গেল 3/7 কি গেল বিবর্ধন তার মানে এটা ওকে এটা বিবর্ধন মানে কি h দাস বাই h ইকুয়াল টু 3/7 h এর মান কিমান দিয়া আছিল 5 দিয়া আছিল আই থিংক 5 সেন্টিমিটার তো এটা মাইনাস h দাস বাই 5 ইকুয়াল টু 3/7 এই 5 3 গুণ 15 h দাস ইকুয়াল টু 7 ইনটু h দাস মানে বজ্র পূরণ কর 7 ইনটু h দাস ইকুয়াল টু 5 3 গুণ 15 তো h দাস ইকুয়াল টু হবো হাতা ফেলা গেল হরণ হল 15/7 15 যদি মই হাতেদি হরণ করো 7 2 গুণ 14 1 আইল পয়েন্ট দিলে 0 আইল হাতে গুণ 7 2.21 দেখি দি সেন্টিমিটার এটো কি হৈ গেল আকাৰ হৈ গেল না
আকাৰ ওলাল 2.2 সেন্টিমিটাৰ প্ৰকৃতি কেনেকৈ ওলাম মই কৈছিলোঁ বিবৰ্ধন যদি পজিটিভ হয় মনত ৰাখবি বিবৰ্ধনটো কি হতো লৈছি বিবৰ্ধনটো পজিটিভটো লৈছি না ধনাত্মক এটা লাইনটো লিখব লাগিব এতেকে প্ৰকৃতি ধনাত্মক হলে কি হয় আপা হলে অসৎ প্ৰকৃতি অসৎ আৰু থিয় আৰু আকাৰ 2.2 সেন্টিমিটার খতম অঙ্ক শেষ 3 নম্বৰ পাই গেলি এই বস্তুটো মনত ৰাখবি যে যোনটো আমাৰ বিবৰ্ধন হয় পজ কৰি লিখি লবি অঙ্কটো বিবৰ্ধন যোনটো হয় m হেতু যদি ধনাত্মক হয় ধনাত্মক তেতিয়া হলে প্ৰতিবিম্ব কি হ'ব অসৎ আৰু থিয় বিবৰ্ধন ঋণাত্মক হলে সৎ আৰু কলতা এইটো বস্তু মনত ৰাখবি এইটো মনত ৰাখিবৰ কাৰণে মই এটা ট্ৰিক দিওঁ সেইটো হ'ল যদি m নেগেটিভ ওলাইছি নেগেটিভ মানে কি আপি হয় না আৰু আপি গিলা সদায় উল্টো কথা গিলা উল্টো কিন্তু সৎ হয় ভদ্ৰ হয় আপি গিলা আৰু গোটা আপি কথা কোৱা নাই বেছি ভাগ আপি ভদ্ৰ সৎ আৰু যদি পজিটিভ ওলাইছি আপা সদায় পজিটিভ ন আপা গিলা চাবি বেছি ভাগ আপা অসৎ হয় আৰু থিয় বাৰু যি নহওক আই থিংক এখানে বুজি পালি অঙ্ক মই উতল দাপনৰ এটা কৰি দিলোঁ আৰু উতল বা অবতল দাপনৰ কোনবাটোতো আহিবই অঙ্ক 100% চিয়ৰ অঙ্ক এটা আহিবই এতিয়ালৈকে আমাৰ দাপন হৈ গ'ল দাপন অঙ্ক হৈ গ'ল দাপন হৈ গ'ল এতিয়া এটা বস্তু আছে সেইটো হ'ল প্ৰতিসৰণ তাৰপিছত প্ৰতিসৰণাংক আৰু লেন্সৰ অঙ্ক ছবি তাৰপিছত লেন্সৰ ক্ষমতা খতম আৰু 50% আছে এতিয়ালৈকে 50% হৈ গ'ল ভাগৰ লাগিছে মোৰ ওকে এবার আমি পড়িম প্ৰতিসৰণ মানে কি জানানে প্ৰতিসৰণ মানে হ'ল যে কোনো এটা পোহৰৰ ৰশ্মি কোনো এটা অন্য এটা মাধ্যমৰ মাজেৰে অন্য এটা মাধ্যমলৈ সোমাই যোৱা হেতুকে কি হয় পোহৰৰ প্ৰতিসৰণ ধৰিলে এটা পানী আছে পানী তই যদি ওপৰৰ পৰা টৰ্চ মাৰি দিয়া টৰ্চ এটা মাৰি দিয়া ধৰিলো টৰ্চৰ পোহৰটো কি হ'ব সোমাই যাব এতে পৰি কিনে উভতি যাব না সোমাই যাব তো এইটো প্ৰতিসৰণ বুজি পাইছা না প্ৰতিসৰণ মানে বুজি পাইছা পোহৰৰ ৰশ্মি কোনো এটা মাধ্যমৰ মাজেৰে অন্য এটা মাধ্যমলৈ সোমাই যোৱা তো লিখব পাৰা পোহৰৰ ৰশ্মি কোনো মাধ্যমৰ মাজেৰে আহি অন্য মাধ্যমত সোমাই যোৱা অন্য মাধ্যমলৈ সোমাই যোৱাকে কি বোলে প্ৰতিসৰণ বোলে পোহৰৰ ৰশ্মি কোনো মাধ্যমৰ মাজেৰে আহি অন্য মাধ্যমলৈ সোমাই যোৱা এইটো পোহৰৰ ৰশ্মি আছে এটা মাধ্যমত পড়ছি পৰি কিনে এনেকৈ সোমাই যোৱা কিন্তু এটা কথা সেইটো হ'ল যে যিটো ৰাস্তাইদি আছে সেইটো ৰাস্তাইদি নাযায় এটা যদি এটা লম্ব আকৌ এটাৰ নাম ক'ব অভিলম্ব আৰু এইডাল হ'ব আপতিত ৰশ্মি কাৰণ আহিছে আপতিত ৰশ্মি এই সোমাই যোৱা ৰশ্মিডাল ক'ব প্ৰতিফলিত কাৰণ তাতে আছিল প্ৰতিফলিত হৈছিল ইয়াতে প্ৰতিসৰণ ঘটছি তো প্ৰতিসৰিত এতিয়া কথাটো হ'ল যে হয়তো ৰশ্মিডাল এইফালে যাব পাৰে নহয়তো বা এইফালে যাব পাৰে এই দুটো ৰাস্তাৰ কোনবা এটা দি যাব বুজি পাইছে না যদি এটু ঘন মাধ্যম হয় আৰু এটু পাতলা মাধ্যম হয় তেতিয়াহ'লে এইডাল যাব আৰু যদি এইটো
পাতল মাধ্যম এইটো ঘন মাধ্যম যাব কৈ দিম মই বুজাই দিম তো খালি এটা মন্ত্ৰা যে যিটো ৰাস্তাই দি আছে সিটো ৰাস্তাত নাযায় এডাল প্ৰতিসৰিত ৰশ্মি ঠিক আছে বুজি পালি আপৰিত ৰশ্মি আৰু প্ৰতিসৰিত ৰশ্মি এই যিটো কোণ হ'ব এইটো ক'ব আপতন কোণ আৰু এই যিটো কোণ হ'ব সেইটো ক'ব প্ৰতিসৰণ কোণ হয় আই মানে আপতন কোণ আৰু আৰ মানে কি প্ৰতিসৰণ কোণ আই মানে আপতন কোণ আৰু আৰ মানে প্ৰতিসৰণ কোণ তাতে প্ৰতিফলন আছিল এৰো দুটো সূত্ৰ আছে এৰো দুটো কি আছে সূত্ৰ বা নিয়ম একে কথা সূত্ৰ বা নিয়ম এক নম্বৰ নিয়মটো বা সূত্ৰটো তাৰ নিচিনা একেই কি আছিল আপতিত ৰশ্মি তাৰে মানে প্ৰতিফলনৰ কথা কৈছো আপতিত ৰশ্মি 2 নম্বৰ অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মি একেখন সমতলত থাকে একে সমতলতে থাকে 2 নম্বৰটো অলপ বেলেগ তাৰতকে মোক এটা কথা আই আৰু আৰ সমান হ'ব নেকি ইয়াতে আইটো আছে সৰু আৰটো আছে ডাঙৰ বা যদি এইটো ঘন হয় আই আৰটো সৰু হৈ যাব আইতকে তো দুইটা সমান নহয় কিন্তু এটা কথা সত্য যে যদি ওপৰত বায়ু আছে আৰু তলত কি আছে পানী সেম এহানি যিমান এহানি হৈ একে তো এই সেম বায়ুৰ পৰা পানীত সুমেলি যিমান বেকা হ'ব এনেকৈ যাব লাগিছিল কিন্তু এফালে বেকা যাব এতেও সিমানে বেকা হ'ব সেম বায়ুৰ পৰা সেম পানীত সুমেলি এতে যিমান বেকা হৈছে এতেও সিমানে বেকা হ'ব হয়নে নহয় সেইটোৱে হ'ল যে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুৱক আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন সদায় সাইনৰ অনুপাত সদায় ধ্ৰুৱক আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত সদায় কি ধ্ৰুৱক বুজি পাইছে না পোৱা নাই বস্তুটো বুজি পাইছে না পোৱা নাই তাৰ মানে চাওক এইটো 30 ডিগ্ৰী যদি হয় এইটো ধৰিলো 60 ডিগ্ৰী হ'ল হয় না তো সাইন 30 বাই সাইন 60 হ'ব এতিয়া এইটো অলপমান যদি বেকা হৈ যায় 30 ৰ হ'লে বেলেগ হৈ যাব ধৰিলো মই ক'লো সাইন এইটোৰ কিবা এটা মান হৈছে লেটস সে a এইটোৰ মান হৈছে হৰণ কৰতে এতিয়া এই বস্তুটো হৈ গেল সাইন 35 সাইন কিমান হ'ল 35 তো এইটো বেলেগ হৈ যাব সাইন সামথিং হৈ যাব x বুলি ধৰিলো 60 জায়গাত বেলেগ কিবা হৈ যাব তো এইটোৰ অনুপাত a ওলাব বুজি পাইছা তো সাইনটো যিমানে ন মানে আপতন কোণ যিমানে ন প্ৰতিসৰণ কোণ যিমান চেঞ্জ ন আপতন কোণৰ সাইনৰ এটো ম্যাথছৰ জানা ন ত্ৰিকোণমিতি অনুপাত তো সাইনৰ এই আপতন কোণটো আৰু সাইনৰ প্ৰতিসৰণ কোণটোৰ অনুপাত সদায় সেম দেখব যিমান নাবৰক যিমান কম সেইটো কথা কৈছি বুজি পাইছা তাৰ মানে সাইন আই ডিভাইডেড বাই সাইন আৰ ইকুয়াল টু কনস্ট্যান্ট ধ্ৰুৱক সদায় ধ্ৰুৱক এইটো হ'ল প্ৰতিসৰণ এতিয়া কথাটো হ'ল যে প্ৰতিসৰণ সেম হয় নেকি মাধ্যমৰ সাপেক্ষে প্ৰতিসৰণৰ সলনি চাবি হা এটা বস্তু চাবি যদি পাতলৰ পৰা ঘনত যায় পাতল মাধ্যমৰ পৰা সুমেছি কত ঘন মাধ্যম তো কথাটো হ'ল যে যাবা লাগছিল এনকে ইফালে যাবা লাগছিল ইফালে যাবা লাগছিল কিন্তু যাব এনকে অবিলম্বডালৰ কাষত গুছি আহিব এনকে যাবা লাগছিল অবিলম্বডালৰ কাষত গুছি আহিব কিমান কাষত আহিব এটো নিৰ্ভৰ কৰিব
কিমান ঘন পায় মাধ্যমটো আই আৰু আৰ আৰু যদি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত যায় ঘন মাধ্যমৰ পৰা ক'ত যায় পাতল মাধ্যমত যায় তেতিয়াহ'লে কি হ'ব হাতখন বিহি গৈছে এইটো এনেকৈ যাব লাগিছিল তেৰাকে কিন্তু যাব বেছি বেকা হয় এইটো হ'ল আই আৰু এইটো হ'ল আৰ স্যাৰ ঘনৰ পৰা পাতলত গেলি দূৰত গুচি যায় অবিলম্ব আৰু পাতলৰ পৰা ঘনত আহিলে অবিলম্বৰ ওচৰত চাপি আহে এডাল অবিলম্ব এইটো কথা মনত ৰাখবি পাতলৰ পৰা ঘনত গেলি কি হ'ব অবিলম্বৰ ওচৰত চাপি যাওঁ আৰু ঘনৰ পৰা পাতলত গেলে অবিলম্বৰ পৰা দূৰত গুচি যাব তো এইটো মনত ৰাখবি এনেকৈ ভাব যে এইডাল অবিলম্ব যোনডাল এইডাল ভালৰ ৰেখা ভাল মানে স্বভাৱ চৰিত্ৰ ভাল বুলি কয় যে সেই ভাল এতিয়া মোক এটা কথা কওঁ পাতল মাধ্যমটো তোৰ ঘৰত হ'ব নে ঘৰৰ বাহিৰত পাতল কোনটো পাতল মানে মানে ফ্ৰী বিন্দাস মাধ্যম কোনটো ঘৰৰ পৰিৱেশটো বিন্দাস নে বাহিৰৰ পৰিৱেশটো অবভিয়াছলি বাহিৰৰ পৰিৱেশটো তোৰ বিন্দাস হ'ব যি ইচ্ছা তাকে কৰিব পাৰি শিখৰ খাব পাৰবি চিগাৰেট খাব পাৰবি যি ইচ্ছা আপি জগে ঘূৰি ফুৰিব পাৰবি কিন্তু ঘৰটো নৰা ঘৰটো বস্তু ৰাখে বাপেৰে চেণ্ডেল লৈ ৰখি ৰাখোঁ মায়েৰে বাপেৰে দাণ্ডা লৈ ৰখি ৰাখোঁ ঘৰটো টান ঘন মাধ্যম বাহিৰৰ পৰা যেতিয়া ঘৰত সোমাবি তই তেতিয়া ভালৰ ওচৰত যাবি নে ভালৰ পৰা দূৰত যাবি অবভিয়াছলি ভালৰ ওচৰত গুচি আহিবি এতিয়া যেতিয়া ঘৰৰ পৰা বাহিৰত যাবি পাতলাত যাবি ঘৰৰ পৰা যেতিয়া বাহিৰত যাবি তেতিয়া কি হ'ব ভালৰ পৰা দূৰত গুচি যাবি তই মন থাকিব না ভালৰ পৰা দূৰত গুচি আহিছে অবিলম্বৰ পৰা অ'কে ছাৰ এইখিনি বুজি পালোঁ এতিয়া এই বস্তুটো যদি বুজি পাইছা ইয়াৰ পিছত এটা টপিক আছে এইটো হ'ল প্ৰতিহৰণাংক আহিম আমি লেন্সত আহিছোঁ প্ৰতিহৰণাংকটো চাই লওঁ প্ৰতিহৰণাংক শূন্যত বা পোহৰত শূন্যত বা বায়ুত পোহৰৰ দ্ৰুতি পোহৰৰ যোনটো স্পীড পোহৰ যিমান স্পীডত গৈছে সেইটো পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক কি বোলে প্ৰতিহৰণাংক বোলে চি ইকুৱেল টু ইয়াক এন বা নিউ বুলি জনা যায় এন এম বুলিও কয় কিছুমানে চি বাই ভি চি মানে কি চি মানে হৈছে শূন্যত পোহৰৰ দ্ৰুতি আৰু তলত ভি মানে হ'ল মাধ্যমত পোহৰৰ দ্ৰুতি আৰু এন এম মানে প্ৰতিহৰণাংক বুজি পালি এতিয়া এইটোৰ ওপৰত প্ৰশ্ন আহে কিতাপত আছে হীৰাৰ প্ৰতিহৰণাংক 2.42 ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ এইটো যে শূন্যত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত হৰণ কৰিলে যিটো অনুপাত হ'ব সেইটো 2.42 বুজি পাইছে না আৰু শূন্যত পোহৰৰ দ্ৰুতি জেনেৰেলি কিমান হয় জেনেৰেলি সেকেণ্ডত 3 লাখ কিলোমিটাৰ হয় না ওকে এটা চা নেক্সট পইণ্ট এইটো ইয়াৰ পৰা অংক আহিব পাৰে দে চাই থবি পইণ্ট এইটো এটা টপিক প্ৰতিহৰণাংকৰ এতিয়া আমি লেন্সত আহোঁ লেন্স কি বস্তু লেন্স হৈছে দুখন স্বচ্ছ পদাৰ্থ লেন্স হৈছে ওকে দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুখন পৃষ্ঠ গোলাকাৰ দুখন পৃষ্ঠৰে আৱৰা দুখন পৃষ্ঠ ৰাখব দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুখন পৃষ্ঠ গোলাকাৰ মানে দুখন পৃষ্ঠ ৰাখব হয়তো এখন এনেকুৱা ৰাখিব পাৰে এখন এনেকুৱা হয় নহয়তো এখন এনেকুৱা ৰাখিব পাৰে আৰু এখন এনেকুৱা চিধা বা দুখন তেৰা থাকিব পাৰে
বা এনেকুৱা আৰু এনেকুৱা থাকিব পাৰে ইয়াকে কয় লেন্স খালি স্বচ্ছ হ'ব লাগিব ভিতৰত দি পোহৰ সোমাই যাবা হয় এইখন কি স্যাৰ এইখন হৈছে দাপোন কি দাপোন এখন পেটলা কি আছিল উতল তো এইখন উতল আৰু এইখন অবতল এটা এইখন স্যাৰ দ্বি উতল দুখন উতল এক কয় ডি উতল বুলিও কয় বা ডাইৰেক্ট ডিটো নকৱাকে উতল বুলি ক'ব পাৰা আৰু এইখন স্যাৰ দুখন অবতল ডি অবতল বা অবতল তো আমাক এই দুখন ইমান এটা প্ৰয়োজন নাই এই দুখন লাগিব উতল লেন্স আৰু অবতল লেন্স ইয়াৰে ছবি আঁকিব লাগিব হয় নহয় ৰং কৰিব লাগিব বাৰু ছবি আঁকা যাওক প্ৰথমতে উতল লেন্সখন আঁকা যাওক তো এডাল আঁচ যদি টানি দিওঁ আৰু ইয়াৰ পৰা এনেকৈ প্ৰথমতে আঁকিম যেনেকৈ আমি আগতে দাপোন আঁকিছিলোঁ আৰু এইটো চাইডৰ পৰাও আমি এনেকৈ এটা ডিষ্টেঞ্চত লৈ কিনে এনেকৈ আঁকিম ওকে তো ইয়াতে এটা বিন্দু হ'ব এইডাল আঁকাৰ কাৰণে আৰু এই চাইডে এটা বিন্দু হ'ব এইডাল আঁকাৰ কাৰণে তাৰমানে এটা দুটা ভাস্কেন্দ্ৰ হ'ব এটাক C1 বুলি ক'ব এটাক C2 বুলি ক'ব দুটা ভাস্কেন্দ্ৰ হ'ব বুজি পাইছা এতিয়া এই যি দুটা বিন্দুত কাটাকাটি কৰিছে সেই দুটা বিন্দুৰ মাজেৰে এডাল আঁচ টানি দিবি ডট হৈকে ডট কৰি কিনে মানে ডট কৰি কিনে আৰু এনেকুৱা ডট এই যিটো বিন্দুত কাটছি তাক কয় আলোক কেন্দ্ৰ অ বুলি কয় আৰু এইটো ভাস্কেন্দ্ৰ 1 আৰু এইটো ভাস্কেন্দ্ৰ 2 এতিয়া এটা কথা মন কৰবি যে আলোক কেন্দ্ৰৰ পৰা ভাস্কেন্দ্ৰ 1 লৈ যিমান দূৰত্ব তাৰ একদম সমাজৰ এটা বিন্দু আছে যাক কয় ফকাস 1 আৰু এটা আলোক কেন্দ্ৰ আৰু C2 ৰ মাজত একদম সমাজত থকা বিন্দুটো কয় F2 বুজি পালি এতিয়া এইখিনি F1 হয় না তো F1 যিমান দূৰত্ব একেলগে সেম দূৰত্ব সেইকাৰণে ইয়াক কয় 2F1 আৰু এটা এইটোক ক'ব 2F2 দুটা ফকাসৰ সমান দূৰত্ব আছে এইটো হৈছে লেন্স এখন কি লেন্স উতল লেন্স কি লেন্স উতল লেন্স এতিয়া মনত ৰাখবি উতল লেন্সৰ ক্ষেত্ৰত যিডাল মুখ্য অক্ষৰ সমান্তৰালকে যাব এই আলোক কেন্দ্ৰৰ যিডাল অক্ষ মিডিল এক্সিস হে মধ্য অক্ষৰ ভিতৰক লৈ সোমাই যাব আৰু সোমাই যায় কিনে ইয়াৰ পৰা F2 ৰ মাজেৰে ওলাই যাব এটো নিয়ম মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত কিহৰ পিছত প্ৰতিসৰণ এটা প্ৰতিসৰণ হ'ব না সোমাই যাব না প্ৰতিসৰণৰ পিছত F2 ৰ মাজেৰে ওলাই গুচি যায় হল আৰু যিডাল ৰশ্মি আলোক কেন্দ্ৰ লাগি যাব এটা আলোক কেন্দ্ৰ সেইডাল ৰশ্মি সিধা ওলাই যাব এনকে সিধা ওলাই গুচি যাব আলোক কেন্দ্ৰলৈ যিডাল ৰশ্মি যায় সেইডাল কোন ফাল দি ওলাই যায় বলে সিধি এনকে ওলাই গুচি যায় বুজি পাইছা এনকে ওলাই গুচি যায় এতিয়া যে কথাটো হল যে যদি লেন্সৰ ক্ষেত্ৰত এটো ছবি হয় যিডাল মুখ্য অক্ষৰ সমান্তৰালকে যাব এডাল প্ৰতিসৰণৰ পিছত কোনফালে সোমাই যাব F2 ৰ মাজেৰে আৰু যিডাল আলোক কেন্দ্ৰত যাব এডাল সিধা গুচি যাব হল এইখিনি কথা বুজি পালি আলোক কেন্দ্ৰৰ মাজেৰে যোৱাডাল সিধা সোমাই যাব এটা ছবিক পালব অসীমত থাকাডাল ডট আহিব এফালে F2 ৰ মাজেৰে ডট আহিব F2 ৰ মাজেৰে যাব F2 ৰ ছবি গঠন হ'ব কিন্তু যিডাল অসীম আৰু ভাস্কেন্দ্ৰ 1 ৰ মাজত থাকব কত থাকব অসীম আৰু ভাস্কেন্দ্ৰ 1 মানে লক্ষ্যবস্তু কত থাকব লক্ষ্যবস্তু কত থাকব অসীম আৰু 2F1 ৰ মাজত 2F1 মানে এইটো ভাস্কেন্দ্ৰ 1 তো সিধাকে যাওডাল F2 ৰ মাজেৰে গেল আৰু যিডাল আলোক কেন্দ্ৰৰ মাজেৰে গেছি সেইডাল আলোক কেন্দ্ৰৰ মাজেৰে গুচি গেছি কাটাকাটি করছে কত এতে কাটাকাটি করছি তো আজডালৰ তলত যদি গঠন হয় উল্টো হ'ব আজডালৰ ওপৰত থাকিলে সিধা তো এক নম্বৰ কথা प्रतिबिंब कत गठन होछि प्रतिबिंबर स्थान कत होछि कचोन F2 आरो 2F2
2f2 ৰ মাজত বুজি না f2 আৰু 2f2 ৰ মাজত ওকে আৰু 2 নম্বৰ আকাৰ কি হৈছে আকাৰ সৰু হৈছে ইয়াতকে সৰু হৈ গৈছে তো আকাৰ সংকুচিত প্ৰকৃতি কি হৈছে কো প্ৰকৃতি উল্টো আছে তো উল্টো হলে খত হয় তো খত আৰু ওলোটা বুজি পাইছা না তোতে ভাগৰ লাগিছে মোৰ বে ইমান বহুত টাইম পঢ়ালো ৰেষ্টে ল নাই তো খতাৰ উল্টা হ'ব ঠিক সেনেকৈ গোটেইকেইটা ছবি আঁকবি গোটেইকেইটা ছবি কিতাপত দিয়া আছে এটা এটাকৈ গোটেইকেইটা ছবি আঁকবি অবতল দাপোনৰো আঁকবি উতল লেন্সৰো আঁকবি অবতল লেন্সৰো আঁকবি গোটেইকেইটা ছবি আঁকবি আৰু নিয়মকেইটা পঢ়ি চাবি বঢ়িয়াকৈ বুজি পাবি এতিয়া মই অংক কৰোঁ টাইম বেছি নাই অংক কৰোঁ আমি এটাত লেন্সৰ অংক কৰোঁ তাৰ আগতে লেন্সৰ চিহ্ন কথাখিনি চাই লওঁ লেন্সৰ চিহ্ন কথা লেন্সৰ চিহ্ন প্ৰথা উত্তল লেন্সৰ যদি চাওঁ এটো x এটো x দাস এটো y এটো y দাস ওকে সো ইফালে এটো x দাস এটো o এটো c1 এটো c2 এটো f2 f1 আৰু এটো f2 মোক এটা কথা কতন দে u2 ইফালে দেখবো নেগেটিভ হ'ব তাৰ মানে u হমেশা কি হ'ব নেগেটিভ f কি হ'ব কতে f এই f তোৰ কিবা কাম আছে নেকি এফাল দে আহে এফাল দে ঘুমে যায় এটো এফৰ কাম নাই গতিকে f টো তো ইটো হ'ব না অৰিজিনালি তো f টো কি হ'ব পজিটিভ হ'ব আৰু চাৰ আৰু প্ৰতিবিম্বকত গঠন হয় প্ৰতিবিম্ব এতে গঠন হয় তো প্ৰতিবিম্ব কি হ'ব পজিটিভ হ'ব ভিউ কি হ'ব পজিটিভ আমাক ভিটো এমান পজিটিভ লাগে না নেগেটিভ লাগে এটো উলাই যাব মানে u আৰু f উলালি ভিটো উলাই যাব কেতেবা আকৌ u উলাবা দে সেইকাৰণে জানব লাগিব আচ্ছা তাৰ পিছত h কি হ'ব h এটা পজিটিভ হ'ব এতে কথা থাকব না উপৰ ফালে পজিটিভ হ'ব h পজিটিভ h দাস হ'ব নেগেটিভ কাৰণ তল ফালে গঠন হ'ব h দাস নেগেটিভ হ'ব বুজি পালি না এখিনি আই থিংক এখিনি বুজি পালি উত্তল দাপনৰ উত্তল লেন্সৰ অবতল লেন্সৰ ক্ষেত্ৰত কি বুঝা এতে হেপু x আৰু এতে x দাস এতিয়া এতে হেপু এটা c1 ইফালে c2 এতে f2 আৰু এতে f1 এই লেন্সত কি হৈ জানা সিধাকে আটো ইফালে ঘুমানে যায় এই f1 ৰ পৰা যোৱা যেন লাগে অবতল লেন্সত সিটো সমান্তৰালকৈ আহিব মুখ্য অক্ষৰ হেতু f1 ৰ পৰা ওলাই যোৱা যেন তাৰ মানে এটা f2 ৰ কাম নাই f1 ৰ কাম আছে তাৰ মানে f টো এইখিনি হ'ব তো u2 নেগেটিভে হ'ব গমে পাইছা আৰু f2 কি হ'ব নেগেটিভ হ'ব f2 নেগেটিভ হ'ব v নেগেটিভ হ'ব h2 পজিটিভ হ'ব আৰু h দাসও পজিটিভ হ'ব দু মন ৰাখিয়াতে এটাই গঠন হইল প্ৰতিবিম্ব গতিকে পজিটিভ যি নহওক এতিয়া আমি সূত্ৰত লিখো লেন্সৰ সূত্র এটা আছে দাপনৰ জায়গা সূত্র আছিল লেন্সৰ কি আছে সূত্র আছে লেন্সৰ সূত্ৰটো হল 1/v - 1/u = 1/f এটো লেন্সৰ সূত্র তাতে মাইনাস যত দাপনত প্লাস আছিল এতে কি মাইনাস আৰু বিবৰ্ধনৰ ক্ষেত্ৰত -v/u নহয় অনলি v/u হয় জি নহওক চা অংক এটা চা লেন্সৰ অংক আছে না এটা চাও লেন্সৰ অংক দাপন দাপনৰ অংক আছে বহুতবাৰ
हमारी ओके तेसरा ओके 15 सेंटीमीटर फोकस दৈর্ঘ্য উত্তল লেন্স এখনৰ পৰা কোৱেশ্চন 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ তো লেন্স এখনৰ পৰা কিমান দূৰত্বত 30 সেন্টিমিটাৰ বস্তু এটাত হলে প্ৰতিবিম্বৰ আকাৰ ওকে 30 সেন্টিমিটাৰ দূৰত থকা বস্তু এটাৰ স্থান আকাৰ আৰু প্ৰকৃতি উলিয়াও প্ৰকৃতি কি হ'ব এইটো অংক আছে সলিউশন কি দিয়া আছে ফোকাস দৈর্ঘ্য দিয়া আছে কার উত্তল লেন্স কেনেকুৱা আছিল এটো আছিল উত্তল লেন্স হয় না তো উত্তল লেন্সৰ কাৰণে এটো আছিল C1 এটো লেটস সে C2 আৰু এটো F1 আৰু এটো F2 এটো এফালদি আহি এফালদি গুছি যায় তো এটো F ৰ কাম আছে তো F টো কি হ'ব পজিটিভ হ'ব না নেগেটিভ F টো হ'ব পজিটিভ আৰু U অলৱেজ নেগেটিভ বাস F কি হ'ব পজিটিভ তো এটা কি দিয়া আছে গিভেন F দিয়া আছে F equal to কিমান দিয়া আছে 15 সেন্টিমিটার পজিটিভত U দিয়া আছে 30 সেন্টিমিটার দূৰত বস্তু এটা ৰাখছি তো U টো কি হ'ব নেগেটিভ সৰি U টো কি হ'ব -30 সেন্টিমিটার আৰু V দিয়া নাই এটা কি we know that নাজনা যদিও লিখি দিবি we know that 1/v minus 1/u equal to 1/f তো 1/v টো যদি এটা থাকে 1/u টো ইফালে গেলে কি হ'ব পজিটিভ হ'ব 1/u এৰে 1/f কিমান আছে 15 প্লাস u 1/-30 মাইনাস প্লাসে মাইনাস তার মানে 1/15 minus 1/30 এটা 15 আর 30 লখাও কি হ'ব 30 15 5 रे 5 3 গুণ 15 5 6 গুণ 30 3 দি যাব 3 গুণ 3 3 2 গুণ 6 5 3 15 15 2 গুণ 30 তো এর তো লখাও 30 হ'ব 15 2 গুণ 30 রাইট তো 1 2 গুণ 2 নেগেটিভ 30 1 গুণ 30 1 মানে 1/30 এটো কি ছিল 1/v ছিল তো v গলে 30 হল উল্টে দি তো এটাকে v equal to কি গেল 30 পজিটিভ হল না নেগেটিভ পজিটিভ হল তার মানে v টো যদি পজিটিভ হসি কোন ফালে গঠন হ'ব এর সাইডে গঠন হ'ব তো এটাকে দাপনৰ পিছফালে 30 সেন্টিমিটার দূৰত प्रतिबिंब गठन है प्रतिबिंब गठन हो ना गठन हो एटु आमार की ओलाल एटु ओलाल प्रतिबिंबर स्थान आकार उलियाब কাৰণে বিবৰ্ধন লাগব m = h dash by h আৰু আছিল -v/u নহয় v/u এটু লেন্সৰ সূত্ৰ এটু আমাক লেন্সৰ কথা আছে ওকে তো v ৰ মান দিয়া আছে রাইট v ৰ মান কিমান পালো 30 আৰু u ৰ মান -30 তো माइनस 30 কাটা গেল থাকিল কিমান -1 তার মানে আমি -1 পাই গেল কি -1 পাই গেল বিবর্ধন এই গলো -1 আর 1 বিবর্ধন মানে জানবি যে লক্ষ্য বস্তুর জিমান ডাঙৰ আছিল প্ৰতিবিম্ব কিমান ডাঙৰ বিবৰ্ধন 1 মানে ঠিক আছে -1 এটা নেগেটিভ পাছো নেগেটিভ মানে আপি সদায় হত তো প্ৰকৃতি কি হ'ব কোন প্ৰকৃতি কি হ'ব হত হ'ব আৰু ওলোটা ओके आरो आकार কি হ'ব সমান আকাৰ কে কাৰণ বিবৰ্ধন 1 দেখাইছি বিবৰ্ধন 1 দেখালি সমান আকাৰৰ হয়
2 দহলি 2 গুণ বেছি 2 গুণ ডাঙৰ ওকে এখিনি বুজি পালি ওকে বুজি পালো এখিনি বিবৰ্ধন শেষ সূত্ৰ শেষ অংক শেষ এতিয়া লাষ্ট এটা বস্তু বাকি আছে হেতু হল লেন্সৰ ক্ষমতা পাৱাৰ তন্দে এটা বস্তু দেখা হৈছে কিছুমান বুঢ়ো মানুহৰ চশমা পিন্ধি দেখা হৈছে বস্তু আন্দা চশমা আৰু কিছুমান একদম পাতলা যেনে মোৰ পাতলা পাৱাৰ ক্ষমতা হেতু কি P = 1/f তো ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক লেন্সৰ ক্ষমতা বোলে ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক লেন্সৰ ক্ষমতা বোলে লেন্সৰ ক্ষমতা কাক বোলে ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ মন ৰাখবা যদি তো ফোকাসৰ মান দেওয়া আছে 1 ক হৰণ কৰি দিবি সেই ফোকাসৰ মানটো দি কি ওলাই যাব p ওলাই যাব লেটস সে 5 মিটাৰ আছে ফোকাস দূৰত্ব তো ইয়াৰ ক্ষমতা কি হ'ব p গলো 1/5 হয় 1/5 তো এটো গলো 0.2 রাইট 5 2 10 ওকে 0.2 এটো ফোকাস দূৰত্ব হ'ব কি হ'ব ডায়েপ্টাৰত একক কি একক হল ডায়েপ্টাৰ ক্ষমতাৰ একক ডায়েপ্টাৰ ওকে এইখিনি আছিল আমাৰ টপিক মেইন টপিক আই থিংক বুজি পাইছে আৰু চেপ্টাৰটো আবার ওভাৰঅল পঢ়ি দিবি ভালকৈ সব বুঝবি যদি কিবা নোৱাৰা থাকে ইউ ক্যান কন্টাক্ট মি অন ইনষ্টাগ্ৰাম পৰাচলি আৰু মোৰ পাৰ্সোনাল একাউন্ট এটা আছে তাতে যদি ফলো কৰা ফলো বেক দিম দেন pdf পাই যাবি porasoli.com আৰু অতি সোনকালে মই ব্যৱস্থা কৰি আছো গোটেই চেপ্টাৰৰ ওভাৰঅল ইম্পৰ্টেন্ট টপিক খিনি সায়েন্সনৰ গোটেই চেপ্টাৰ গিটাৰ একদম মোস্ট ইম্পৰ্টেন্ট টপিক খিনি মই এটা কমপ্লিট ভিডিও বনাই দিম মেট্ৰিকৰ একদম আগত দিম একদম টেনশন নলবি ততে জাস্ট পঢ়ি থাক ফুললি ফোকাস হৈ থাক যিকোনো টপিক যিকোনো কোৱেশ্চন যদি নোৱাৰা ইমিডিয়েট কন্টাক্ট কৰ এন্ড ভালকৈ পঢ়ি থাক ভাই ভালকৈ পঢ়ি কিনে ৰিজাল্টটো ভাল কৰ হ্যাঁ এই বহুত চলি কমেন্ট মেসেজ কৰি আছে কমেন্ট কৰি আছে যে স্যার 0 ৰ পৰা কেনে স্টার্ট দিম ভাই পৰীক্ষা বেছি তো 0 ৰ পৰা স্টার্ট দিম বুলি খুদবা কাৰণে টাইম কেনে পালি খুদবে টাইম পাবা নাগে না স্টার্ট দি কিবা তো নম্বৰ পাবি না ভাই তোৰ একো পঢ়াও নাই ইতে স্টার্ট দি কিবা তো পঢ়া হ'ব তো যিমান জনে পঢ়ি আছে ভালকৈ অল দা ভেৰি বেষ্ট ভালকৈ পঢ়ি থাক আৰু ৰিজাল্ট ভাল হ'ব আৰু মেট্ৰিকৰ ৰিজাল্টৰ পিছত মোৰ লগত ভালকৈ কন্টাক্ট কৰিবি যদি ৰিজাল্ট ভাল হয় আৰু ততে মোৰ পৰা কিবা নহয় কিবা লাভ পাইছা দেন মোৰ ফালৰ পৰা গিফট পাবি ততে মোৰ ফালৰ পৰা সদায় আশীৰ্বাদটো থাকবই দেন ৰিজাল্ট ভাল কৰি গিফট দিম ঠিক আছে মোৰ ফালৰ পৰা কিবা নহয় কিবা গিফট পাবি এন্ড দেন যদি এই ভিডিওটো ভাল লাগছি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰ ভৱিষ্যত কিবা নহয় কিবা ইনফৰমেশন পাবি হেল্প পাবি দেন আৰু নিজৰ যিমান লগ আছে সবকে শেয়াৰ কৰি দি ভাই তোৰ কাৰণে বহুত কষ্ট কৰিছো ৰাতি ভিডিও বনাইছো টাইম নাপাও তথাপি ভিডিও বনাইছো এন্ড বহুত কাম কৰিব লাগা আছে ভিডিওটো শেয়াৰ কৰি দিবি বুলি আশা থাকিল সবকে ধন্যবাদ গুড নাইট জয় অসম